Hello everyone, welcome to Okhama Digital. আজি আমি এইটো তোমালোকৰ ক্লাস 7 ৰ ইংলিছৰ তোমালোকৰ লেসন নাম্বাৰ 3 যেটো আছিল strength lies in our unity এই যেটো পাঠ আছিল ন তোমালোকৰ এই পাঠটো তোমালোকৰ যিবিলাক এটি এক্টিভিটিজ দিয়া আছে তোমালোকৰ যিবিলাক কোৱেশ্চন বা এক্টিভিটি দিয়া আছে এই সকলো বিলাক আজি আমি ইউটিউবৰ সুন্দৰকৈ কৰি যাম আৰু সুন্দৰকৈ আমি আলোচনা কৰি যাম ঠিক আছে আৰু লগত তোমালোকে যদি এই যেটো পাঠটো strength lies in our unity পাঠটো তোমালোকে কাৰোবাৰ পঢ়াত বা বুজাত কিবা অসুবিধা পাইছা তোমালোকে তাৰ ওপৰতো সুন্দৰকৈ আমি পঢ়া ভিডিঅৰ অকমান আলোচনা কৰা ভিডিঅ দিয়া আছে তোমালোকে নাই চজি ডাৰ্লিং এইটো ভিডিঅ দিয়া আছে তাত তোমালোকে চাব পাৰিবা ঠিক আছে আৰু তোমালোক ক্লাস 7 ইংলিছৰ আন ভিডিঅ বিলাকো তোমালোকে ক্লাস 7 ইংলিছ প্লেলিষ্ট যিখন আছে তাত তোমালোকে সকলো বিলাক চাব পাৰিবা বাৰু এতিয়া আমি আৰম্ভ কৰো তোমালোকৰ যিবিলাক এক্টিভিটিজ দিয়া আছে ইয়াতে প্ৰশ্ন বা এক্টিভিটি আছে হেবিলাক এতিয়া আমি সুন্দৰকৈ কৰি যাওঁ আৰু লগতে আমি আলোচনা কৰি যাওঁ এক নম্বৰ কি দিয়া হৈছে তোমালোকে ৰাইট T for the correct statement and F for the incorrect statement in the boxes. Ide boxes dia ase tat tumalok T mane truth aru the correct statement dia ase mane eta statement dia ase tumalok montobyo dia ase e juntu shuddho hoy tar ami ya T likhibo lage aru juntu neki bhul hoy false hobo F mane false etu ami ki tat ami ki likhim F likhibo ase incorrect mane oshuddhot F likhibo koise aru correct mane shuddhot T likhibo koise e তোমালোক এটা a statement কি দিছে people speak different languages in our country কি কৈছে people speak মানুহ people মানে মানুহ বিলাকে speak মানে কয় কথা কয় আৰু different languages মানে বেলেগ ভাষা in our আমাৰ দেশত মানে মানুহ বিলাকে বিভিন্ন বেলেগ ভাষা কয় কৈছে এটো শুদ্ধ নে এটো শুদ্ধ হ'ব হয়নে শুদ্ধ হলে আমি কি লিখিব কৈছে তোমালোক যদি শুদ্ধ হয় কাৰেক্ট হলে টি লিখিব কৈছে তোমালোক এটা কি লিখিবা এতিয়া ইয়াত টি লিখিবা ঠিক আছে কিন্তু টি মানে ট্ৰুথ মানে সত্য এটো কথা আমি ইয়াত টি লিখিম এ টু হ'ব টি ট্ৰুথ তাৰ পিছতে বি কি দি আছে the beauty of a rainbow comes from a single color কি কৈছে the beauty মানে সৌন্দৰ্য মানে সৌন্দৰ্য of a rainbow মানে এখন ৰামধেনু ৰেইনবো মানে কি ৰামধেনু গতিকে এখন ৰামধেনু যি সৌন্দৰ্য comes from a single color কৈছে comes আহে from পৰা a single এটা ৰঙৰ ৰামধেনুখনৰ এটা ৰঙৰ পৰা কি কৈছে তোমালোকৰ সৌন্দৰ্য আহে কৈছে আমি কিন্তু ৰামধেনু বুলি ক'লে কিন্তু ৰামধেনু বুলি এটা সাতটা ৰং বা বেলেগ ৰং আছে সেই বেলেগ ৰঙৰ কাৰণে আমি ৰামধেনুখনৰ সৌন্দৰ্য ধুনীয়া দেখো হয়নে আৰু পাত্ৰটো পাইছো আমি যে কি ৰামধেনুৰ অকল এটা ৰং হলে ভাল নালাগিলে এটা মানে দুটা বিভিন্ন কালাৰ হোৱাৰ কাৰণে ভাল লাগে গতিকে এটো এই স্টেটমেন্টটো যেটো মন্তব্য দিছে এটো শুদ্ধ হ'ব নে অশুদ্ধ হ'ব এটো অশুদ্ধ হ'ব ইনকাৰেক্ট তাত আমি অশুদ্ধ হলে কি লিখিব গৈছে F আমি বক্সত কি লিখিম তেতিয়া হলে B টু বক্সত লিখিম F তোমালোকে ইয়াতে F লিখিবা ঠিক আছে সো C আছে The strength of our nation lies in our diversity কি কৈছে The strength শক্তি of our nation আমাৰ দেশৰ যি শক্তি lies নিহিত হৈ আছে in our diversity আমাৰ যি বৈচিত্ৰ্য আমাৰ দেশৰ যি সফলে বৈচিত্ৰ্যতা আছে ভাষাৰ বৈচিত্ৰ্যতা আছে মানে পাৰ্থক্য আছে বেলেগ হয়নে বা ভাষাৰ ক্ষেত্ৰতে হওক বা সংস্কৃতি কালচাৰ ক্ষেত্ৰতে হওক বা হাস পোছাক দেশৰ ক্ষেত্ৰতে হওক হয়নে তাতে বৈচিত্ৰ্যতা আছে আৰু লগতে বাকি ভৌগোলিক যি বৈচিত্ৰ্যতা কোনোবা ফালে উখ পৰ্বত আছে পাহাৰ আছে সমতল ভৈয়াম আছে কোনোবা মৰুভূমি আছে কবাত দুগুতে হেনেকে আমি পাইছো উপকূল অঞ্চল আছে গতিকে সেই শক্তি আমাৰ দেশনৰ সেই ডাইভাৰ্সিটিতে নিহিত হৈ আছে বলে এটো শুদ্ধ হ'ব গতিকে আমি এটো যেটো সি হয় এই সি টু আমি কি লিখিম শুদ্ধ হয় ট্ৰু টি লিখিম গতিকে আছে সি টু আমি কি লিখিব লাগিব টি এই বক্সত টি লিখিম ঠিক আছে সো ডি আছে সো ডি কি আছে our differences are blessings for us আমাৰ যি differences আমাৰ যি সকলো পৃথক পাৰ্থক্যখিনি এই পাৰ্থক্যখিনি আমাৰ কাৰণে কি কৈছে আমাৰ কাৰণে আশীৰ্বাদ ব্লেসিং মানে কি আশীৰ্বাদ for us আমাৰ কাৰণে আশীৰ্বাদ আমি পাইছো নহয় আমাৰ যি differences আছে আমাৰ ভাষাৰ ক্ষেত্ৰতে হওক বা সংস্কৃতিৰ ক্ষেত্ৰতে এইটোৱে আমাৰ কাৰণে এটা আশীৰ্বাদ ব্লেসিং বুলি পাইছিল আমি গতিকে এটো কি হ'ব এই ডি টু হ'ব ট্ৰু গতিকে শুদ্ধ গতিকে কাৰেক্ট হ'ব এটো গতিকে আমি কি লিখিম টি লিখিম ডি টু আমি বক্সত কি লিখিম টি লিখিম ঠিক আছে তাৰ পিছতে ই আছে ই টু কি হৈছে Every state does not have its unique language, attire and music. কি কৈছে every state প্ৰত্যেকখন ৰাজ্যই does not have নাই বুলি কৈছে নাই কি নাই বুলি কৈছে unique language মানে অতুলনীয় বা বেলেগ ভাষা হাস attire মানে হাসপাৰ আৰু মিউজিক মানে সংগীত নাই বুলি কৈছে আমাৰ দেশ কিন্তু প্ৰকৃততে কি হয় আমাৰ প্ৰত্যেকখন ৰাজ্যৰ বেলেগ ভাষা সংস্কৃতি লগতে
তাৰ হাস পোছাক এইবিলাক পৃথক পৃথক ডিফাৰেন্স হয় বেলেগ বেলেগ হয়নে আৰু তেওঁলোক ইউনিক হয় খুব মানে অতুলনীয় মানে অনন্য সংস্কৃতি আছে সকলোৰে অনুজ ভাষা আছে এইটো ডাজ নট হেভ নাই বুলি কৈছে গতিকে এইটো কি হ'ব এইটো অশুদ্ধ হয় ইনকাৰেক্ট হয় গতিকে ইনকাৰেক্ট হলে আমি কি লিখিব লাগিব এফ গতিকে আমি ই2 হ'ব বক্সত আমি কি লিখিম এফ লিখিম ঠিক আছে বুজি পাইছা নহয় ঠিক আছে বুজি নেপাই তোমালে কমেন্টছত কমেন্ট কৰিবা ঠিক আছে তাৰ পিছতে তোমালোকৰ 2 নম্বৰ দিছে যে কি think and discuss with your friend a situation where we show unity in diversity কি কৈছে think and discuss think মানে ভাবা আৰু discuss মানে আলোচনা কৰা ভাবা আৰু আলোচনা কৰা with your friend কালো তোমাৰ বন্ধুৰ লগত a situation এটা অৱস্থা কি হৈছে where we show unity in diversity যত নেকি আমি show মানে দেখুৱাও একতা আৰু in diversity মানে কি কৈছে আমাৰ বৈচিত্ৰতাৰ মাজত বা আমাৰ যি বৈচিত্ৰতা আছে এই বৈচিত্ৰৰ মাজে আমি একতা দেখুৱাও হেনেকুৱা এটা তোমালোকে ভাবা আৰু আলোচনা কৰা বন্ধু এটা অৱস্থা ভাবা আৰু হেতু কোড জহুৱে বুলি কোড আমি হেইটো দেখুৱাও কি কৈছে যে তোমাল ভাবা আৰু আলোচনা কৰা যে আমি কোড আমি বৈচিত্ৰ্যমান আমি বিভিন্ন আমাৰ ভাষা সকলো আমাৰ বেলেগ বেলেগ হ'ব পাৰে তাৰ মাজত আমি একতা দেখাও যেনেকুৱা অৱস্থা কি এনেকুৱা অৱস্থা আমাৰ দেখো কি এনেকুৱা অৱস্থা বা যত আমি সকলোৱে মিলি একতা আমি দেখুৱাও বুলি তেনেকুৱা এটা সিচুৱেচন তুমি ভাবিব কৈছে আৰু তাত দিছে একটি প্ৰশ্ন মানে এইটা 2 নম্বৰ 3 নম্বৰ আমি লিখি দিব নোৱাৰো গতিকে তোমালোকে এই কিটা প্ৰশ্নৰ কিটাৰ উত্তৰ আমি এটা লিখি লৈছো এটা চোৱা 2 নম্বৰ আৰু 3 নম্বৰ প্ৰশ্নখিনি আমি লিখি লৈছো গতিকে যেহেতু তো ঘদিছে ন প্ৰথমতে কি পাইছিল আমি থিং এন্ড কৈছিল যে কি 2 নম্বৰ কি কৈছে থিং এন্ড ডিসকাস উইথ your friend তোমাৰ বন্ধুৰ আলোচনা কৰা যে কি এনেকুৱা এটা অৱস্থা যত নেকি আমি সকলোৱে বৈচিত্ৰ্য মানে বেলেগ বেলেগ হোৱাটো আমি একতা দেখুৱাও ক'ত দেখুৱাও এনে কবাই পায় ক'ত যেতিয়া নেকি আমি আমাৰ স্বাধীনতা দিৱস উদযাপন কৰো সকলো দেশৰ সকলোৱে মিলি সকলোৱে আমি বেলেগ বেলেগ জাতি ধৰ্ম নিৰ্বিশেষে বহু সকলোৱে কিন্তু প্ৰত্যেক ভাৰতৰ প্ৰত্যেকখন ৰাজ্য বা সকলো বিলাক আমি স্বাধীনতা দিৱস সকলোৱে একেলগে উদযাপন কৰো হয়নে হেতু এটা অৱস্থা হ'ব পাৰে বা নহলে কেতিয়াবা আমি ক্ৰিকেট মেচ খন আমি কমন ভাৰতৰ ক্ৰিকেট মেচ যেতিয়া নেকি ক্ৰিকেট মেচ ওয়াৰ্ল্ড কাপে হওক বা সাধাৰণ ভাৰত পাকিস্তানৰ মেচে হওক তেনেকুৱা হওক যেতিয়া নেকি ভাৰতে জয়লাভ কৰিতে আমি সকলোৱে উল্লাস বা ফূৰ্তি কৰো এটা অৱস্থাই কৈছে তোমালোকক এ সিচুৱেচন এটা অৱস্থা তোমালোকে এটা অৱস্থা যিনো লিখিব পৰা এনসাৰ লিখি আমি we show unity in diversity during major national festivals like Independence Day এটলে ইয়ালৈকে লিখিলে হ'ব আমি কি লিখিছো we show unity আমি আমাৰ ইউনিটি দেখাও যে ডাইভাৰ্সিটি মানে বৈচিত্ৰতাৰ মাজতো বৈচিত্ৰ্য বেলেগ বেলেগ থকাল আমি একতা দেখাও কেতিয়া কৈছে during major national during মানে সময়ত এটা নিশ্চিত সময়ত আৰু মেজৰ মূল ৰাষ্ট্ৰীয় ফেষ্টিভেল উৎসৱ লাইক ইন্ডিপেন্ডেন্স ডে স্বাধীনতা দিৱসৰ দিন আমি হেতু আমি কি দেখাও ইউনিটি ইন ডাইভাৰ্সিটি বৈচিত্ৰৰ মাজতো আমি একতা দেখাও হেতু এটাই লিখিব আছে ইয়ালৈকে লিখিলে হ'ব বা নতুবা তোমালোকে এটো লিখিব পাৰা যে কি এটো তোমালোকে ইয়ালৈকে লিখিলে হ'ব ঠিক আছে আনসাৰটো এই সিচুৱেচন এটা অৱস্থা লিখিছে এটা অৱস্থা আমি লিখৱালো যে কি স্বাধীনতা দিৱস আমি যে উদযাপন কৰো সকলোৱে আমি বেলেগ বেলেগ হলেও সকলোৱে একতা এককভাৱে আমি সকলোৱে উদযাপন কৰো মানে বা নহলে এনেকেও লিখিব পাৰা এটা লিখিলে হ'ব যে কি অৰ বা লিখি দিছো মই এটা কি when cheering for the Indian sports teams like in a cricket match কি কৈছো when cheering আমি যেটা নেকি cheer up কৰো আমি যেটা নেকি মানে সাপোর্ট কৰো আমি উল্লাস কৰো মানে cheering for the Indian sport ভাৰতীয় যে খেল হয় টিমস ভাৰতীয় স্পোর্ট টিম মানে ভাৰতীয় দলক ইন এ ক্রিকেট ম্যাচ যেটা নেকি ক্রিকেট ম্যাচতে আমি সকলোৱে বিভিন্ন সেই পাহৰি মিলি আমাৰ দেশৰ যেটা দলে ক্রিকেট দলে আন দেশৰত যেটা খেল খেলে তেতিয়া হলে আমি সকলোৱে সেই কাৰণে উল্লাস কৰো হিটো কথা যিকোনো এটা সিচুৱেচন তোমালোকে লিখিব পাৰা ঠিক আছে তাৰ পিছতে তোমাৰ 3 নম্বৰ এটা কিমান প্ৰশ্ন দিছিলে 3 নম্বৰ তোমাৰ কি আছে আনসাৰ দা ফলোইং কোৱেশ্চনস বুলি আছে তোমালোকৰ এই প্ৰশ্ন দিছে পাঠ্যৰ ভিতৰৰ প্ৰশ্ন দিছে বিলাক এই দিছে কি what examples are given in the lesson to show India's diversity কি কৈছে what examples are given কি উদাহৰণ example মানে উদাহৰণ কি উদাহৰণ দিছে given মানে দিছে দিয়া হয়নে কি উদাহৰণ দিছে in the lesson আমাৰ পাঠটোত to show India's diversity ভাৰতবৰ্ষৰ যে diversity মানে আমাৰ বৈচিত্ৰময় মানে বিভিন্ন বেলেগ বেলেগ সকলো ক্ষেত্ৰতে বেলেগ পৃথক হয় সেই বৈচিত্ৰ্য দেখুৱাবলৈ আমাৰ পাঠত কি উদাহৰণ দিছে হদিছে আনসাৰ লিখিব পাৰো the lesson mentions different languages traditional dresses local dishes and festivals to show India's diversity আমি কি লিখিলো যে কি the lesson mention am patu উল্লেখ কৰিছে different বেলেগ
কি ভাষা বা বেলেগ বেলেগ কি ট্ৰেডিশনেল ড্ৰেছেছ মানে পৰম্পৰাগত সাজপাৰ স্থানীয় খাদ্য ডিশেছ বা থালিবিলাক বা উৎসৱবিলাক টু শ্ব' ইণ্ডিয়াছ ডাইভাৰ্চিটি দেখুৱাবৰ কাৰণে টু শ্ব' মানে দেখুৱাবৰ কাৰণে ভাৰতৰ যি বৈচিত্ৰতা সেই দেখুৱাবৰ কাৰণে এইবিলাক মানে ভাষা সাজপাৰ আৰু কি স্থানীয় এইবিলাক আমি পাইছিলোঁ হয়নে পাঠটো এনেকৈ লিখিব পৰা বাৰু বুজিব পাৰিছানে তোমালোকে যদি বুজি পোৱাত কিবা অসুবিধা হয় তোমালোকে কমেণ্ট কৰিবা ঠিক আছে যিকোনো তোমালোক বুজিব অসুবিধা হ'লে কমেণ্টত কমেণ্ট কৰিবা বি আছে হাউ ইজ এ ৰেইনবো ইউজড এজ এ চিম্বল ইন দ্য পেছেজ কি কৈছে হাউ ইজ এ ৰেইনবো কেনেকৈ এখন ৰামধেনু ব্যৱহাৰ কৰিছে এজ এ চিম্বল এটা প্ৰতীকী হিচাপে ইন দ্য পেছেজত এটা পেছেজত মানে পাঠত এটা কি কেনেকৈ ৰামধেনুখনক মানে কি কৈছে ব্যৱহাৰ কৰিছে তুলনা কৰিছে এইটো কৈছে তোমালোকৰ এনসাৰ কি লিখিম কেনে তুলনা কৰিছিলে বিভিন্ন ৰঙৰ মাজত যেনেকৈ ৰামধেনুখন বিভিন্ন ৰঙৰ হলে তাৰ সৌন্দৰ্য দেখা যায় এনেকৈ আমাৰ ভাৰতবৰ্ষতো বিভিন্ন ভাষা সংস্কৃতিৰ মানুহে একেলগে থাকো ভাষা ভাষী লোক থাকো বা ধৰ্ম লোক থাকো তেনেকৈ গোটেইবিলাক একেলগে বেলেগ বেলেগ হৈ থকাৰ কাৰণে ভাৰতবৰ্ষখন ইমান ধুনীয়া এইটো কথা কৈছিলে ন গতিকে আমি তুলনা কৰি গতিকে আমি এনসাৰটো লিখিম কি এ ৰেইনবো ইজ ইউজড টু শ্ব' that beauty comes from many colors working together এলাকে লিখিলে হ'ব তোমালোকে similarly India's beauty comes from different cultures and people living together happily লিখিছো আমি a rainbow is এখন ৰামধেনু ব্যৱহাৰ কৰিছে to show দেখুৱাবলৈ that the beauty comes from many colors working together সৌন্দৰ্য আহে কৰ পৰা পৃথক পৃথক মেনি কালাৰ বহুত ৰঙৰ পৰা একেলগে যেতিয়া নেকি বহুত ৰঙে একেলগে কাম কৰে একেলগে থাকে তেতিয়াহ'লে তাৰ পৰা সৌন্দৰ্য বৃদ্ধি পায় ঠিক তেনেকৈ সিমিলাৰলি মানে সাদৃশ্য আমি উদাহৰণস্বৰূপে সিমিলাৰলি ক'ব পাৰোঁ যে ইণ্ডিয়াছ বিউটি কামছ ফ্ৰম ভাৰতৰ যে সৌন্দৰ্য সেইটো আহে ক'ৰ পৰা ডিফাইন কালচাৰ্ছ বিভিন্ন পৃথক পৃথক কি হয় সংস্কৃতি কালচাৰ আছে বিভিন্ন পিপল আছে মানুহবিলাক আছে লিভিং টুগেডাৰ তেওঁলোকে যিজনকে সকলো একেলগে টুগেডাৰ মানে একেলগে থকা যিমানে বসবাস কৰা হেপিলি সুখেৰে আমাৰ ভাৰতৰ বিভিন্ন মানুহ বেলেগ বেলেগ মানুহ থকা সকলোৱে আমি সুখেৰে যে বসবাস কৰোঁ সেইটোৱে সৌন্দৰ্যতা বৃদ্ধি কৰে যেনেকৈ ৰামধেনুত কি হৈছে কৈছে বেলেগ বেলেগ ৰং থকাৰ কাৰণে আমি ৰামধেনুখন দেখিবলৈ ধুনীয়া দেখিও ঠিক আছে বাৰু এটা নেক্সট আৰু পাছে তোমালোকৰ প্ৰশ্ন সি প্ৰশ্ন দিছে তোমাক what does the phrase unity in diversity mean in the context of the passage কি কৈছে what does the phrase মানে যেটো আমাৰ ফ্ৰেজ হয় এটা ফ্ৰেজ দিছে নহয় এটা unity in diversity মানে বৈচিত্ৰ্যৰ মাজত ঐক্য mean এটো কি অৰ্থ প্ৰকাশ কৰিছে context of the passage মানে পাঠটো এটা কনটেক্সট দে এটা পেছেজৰ এটা ভাগত এটা মানে কি হয় তোমালোকৰ এটা ভাগত যে দিছে পাঠটোত unity in diversity বুলি হেতু কি অৰ্থ প্ৰকাশ কৰিছে হদিছে তোমালোকক এনসাৰ লিখিম আমি it means that even though we have different languages and cultures we are not divided unity in diversity কি বুজাইছে কৈছে it means that এটো বুজাইছে যে even though মানে যদিও we have different language আমাৰ আছে different বেলেগ ভাষা ল্যাঙ্গুৱেজেস ভাষা বা কালচাৰ সংস্কৃতি আছে we are not divided আমি কিন্তু ভাগ হৈ যোৱা নাই আমাৰ বিভিন্ন সংস্কৃতি কালচাৰ ভাষা বেলেগ হ'ব পাৰে কিন্তু আমি সকলোৱে এক হৈ থাকো এটো দেখুৱাইছে যে ইউনিটি ইন ডাইভাৰ্চিটি টো বৈচিত্ৰ্যৰ মাজত যে ঐক্য হেতু কথাই হেতু দেখুৱাইছে তাৰপিছত আহিলে ডি প্ৰশ্ন দিছে হাউ ডাজ ষ্ট্ৰেংথ কাম ফ্ৰম টুগেডাৰনেস হাউ ডাজ ষ্ট্ৰেংথ কাম ফ্ৰম টুগেডাৰ কি কৈছে হাউ ডাজ মানে কেনেকৈ ষ্ট্ৰেংথ মানে শক্তি আহে ফ্ৰম টুগেডাৰনেস আমি একেলগে থাকি যেতিয়া একেলগে থাকো টুগেডাৰ মানে একেলগ হৈ থকা সেই একেলগ হৈ থকাৰ ফলত আমাৰ কেনেকৈ শক্তি আমি পাওঁ বা কেনেকৈ শক্তি আহে হেতু দিছে আমি এনসাৰ লিখিব পাৰো when we stay alone we are weak but when we stand together and support each other we become unstoppable and strong কি কৈছো when we stay alone যেতিয়া আমি stay মানে থাকো alone আমি যে অকলশৰীয়াকৈ থাকো we are weak আমি হয়তো দুৰ্বল হৈ থাকো but কিন্তু when we stand together যেতিয়া আমি কি কৈছে stand together একেলগে থিয় হওঁ একেলগে খৰা হওঁ যেটো কামৰ কাৰণে থিয় হওঁ and support each আৰু এজনে আনজনক সহায় কৰো we become unstoppable আমি কি হৈ যাওঁ কৈছে আমাৰ কোনো অপ্ৰতিৰোধ্য হৈ ৰওঁ unstoppable মানে কি অপ্ৰতিৰোধ্য হৈ ৰওঁ আৰু আমি শক্তিশালী হওঁ হেতুৱে আমাৰ বুজাইছে টুগেডাৰনেস মানে একেলগে থকাটো হেতু বুজাইছে ঠিক আছে
এই প্ৰশ্ন কি কৈছে তোমালোকক how can you promote unity in diversity in your school how can you promote তুমি কেনেকৈ প্ৰমোট কৰিব পাৰা বা প্ৰচাৰ কৰিব পাৰা বা প্ৰসাৰ কৰিব পাৰা unity in diversity মানে বৈচিত্ৰ্যৰ মাজে একতা আছে সেই কথাটো তোমাৰ স্কুলত তুমি কেনেকৈ প্ৰচাৰ কৰিব পাৰা কৈছে এনসাৰ আমি লিখিব পাৰো by being kind and welcoming to classmates from all backgrounds কেনেকৈ by being kind আমি সকলোৱে আমি being মানে হোৱা মানে কি kind আমি সকলোৱে দয়ালু আৰু ওয়েলকামিং আমি ওয়েলকাম সকলোৰ মাজত আমি দয়ালু আৰু আদৰ ওয়েলকামিং মানে কি হয় আমি আদৰ আৰু ওয়েলকামিং কৰা সকলোকে মানে কি কাকো মানে আমি বেয়া ভাবে নচোৱা ওয়েলকামিং হোৱা টু ক্লাছমেটছ সকলো সহপাঠীৰ আমি যেটা নেকি আমি কাইন্ড হম ওয়েলকামিং হম from all background যিকোনো ব্যাকগ্ৰাউণ্ড হ'ব যিকোনো ভাষা সংস্কৃতি যিকোনো ধ্বনি দেখুৱা সকলো হেতিয়া আমি তাৰ মাজত আমি মানে বৈচিত্ৰ্যৰ মাজতো একতা আমি বেলেগ বেলেগ হ'ব পাৰো আমি কোনোবা হয়তো বেলেগ হ'ব পাৰে কোনোবা বিভিন্ন পাৰ্থক্য হ'ব পাৰে মোৰ লগত বেলেগ বেলেগ পৃথক হ'ব পাৰে কিন্তু সকলোকে যদি আমি মৰমেৰে আকোৱালি লওঁ তেতিয়া হলে আমি হেতু কি বৈচিত্ৰ্যৰ মাজতো একতা হেতু আমি কি কৰিব পাৰো প্ৰসাৰ কৰিব পাৰো হেতু হয়নে আৰু কৈছে by celebrating different cultural festivals together at school by celebrating different cultural festival মানে by celebrate আমি যদি কি কৰো পালন কৰো celebrate উৎসৱসমূহ যে পালন কৰো ডিফাইন্ড কালচারাল ফেস্টিভেল বেলেগ বেলেগ আমাৰ বেলেগ বেলেগ যে সাংস্কৃতিক যে উৎসৱ আছে সেই একেলগে যে পালন কৰো এট স্কুল বা যিকোনো উৎসৱ হ'ব পাৰে আমি কাৰোবাৰ হয়তো অসমত কোনোবা বিহু পালন কৰিব পাৰে কোনোবা কৰম পালন কৰিব পাৰে হয়নে কোনোবা আলি আই লিগাং পালন কৰিব পাৰে বা বিভিন্ন ধৰণৰ মানুহ আমাৰ অসমত যে কোনোবা হোলি পালন কৰিব পাৰে হেনেকে সকলো যি যে উৎসৱ আছে সেই মাজে আমি সকলোৰে একেলগে পালন কৰো তাৰ মাজত বা মাজেদি আমাৰ ভাতৃত্ববোধ বৃদ্ধি পাব মানে একতা বৃদ্ধি পাব বেলেগ বেলেগ মানে ডাইভাৰ্সিটিৰ মাজতো মানে কি হয় তোমালোক যেটো বৈচিত্ৰ্য বেলেগ বেলেগ হোৱাৰ পিছতো যে আমি একেলগে সেইবিলাক উৎসৱ পালন কৰো তেতিয়াহলে আমাৰ সেই একতাটো তাৰ মাজত বৃদ্ধি পাব হয়নে এনেকৈ আমি লিখিব পাৰো ঠিক আছে তাত এফ আছে তোমালোকৰ প্ৰশ্ন if you notice people being mocked for their language or culture how would you respond to it কৈছে if you notice if মানে যদি you notice তুমি যদি দেখা লক্ষ্য কৰা notice কৰা লক্ষ্য কৰা people being mocked কাৰোবাক হয়তো কোনোবাই mock কৰিছে mock কৰে মানে কি কাৰোবাক যে মানে উপহাস কৰিছে মানে ইটিকিং কৰিছে কিহৰ কাৰণে for their ভাষা তেওঁলোকৰ ভাষাৰ কাৰণে বা তেওঁলোকৰ সংস্কৃতিৰ কাৰণে যদি কোনোবাই কাৰোবাক তোমাৰ উপহাস কৰা দেখিছা ইটিকিং কৰা দেখিছা how would you respond তুমি কেনেকৈ তাৰ মানে ৰেসপন্ড কৰিবা তুমি তাৰ প্ৰতিক্ৰিয়া হিচাপে তুমি কি কৰ মানে কেনেকৈ সহায় দিবা হদিছে কেনেকৈ সহায় দিব পাৰা তুমি এনসাৰ মে লিখিব পাৰো I would politely tell them to stop and explain that our differences make us special ইমানকে লিখিলে হ'ব তোমালোকে ঠিক আছে যদি তোমালোকে এনসাৰটো দিহলে পাইছা ইমানকে লিখিলে হ'ব কি লিখিছো আমি হচ্ছা I would politely tell them মই তেওঁ খুব মানে ভদ্ৰতাৰে politely tell them মই কম তেওঁলোকক to stop ৰখিবৰ কাৰণে নকৰিবৰ কাৰণে এনেকুৱা and explain that আৰু তেওঁলোক বুজাম যে বা বুজাম কি বুলি বুজাম যে our differences make us special আমাৰ যি differences আমাৰ বেলেগ বেলেগ আমি সকলোৰে যে বেলেগ বেলেগ পাৰ্থক্য আছে আমাৰ আমি একে নহয় হেতুৱে আমাক কি কৰে হেতু আমাক স্পেশাল এইবিলাকে আমাক বিশেষ বনায় স্পেশাল বনায় গতিকে আমি কাকো মক উপহাস কৰা অনুচিত বুলি তেনেকে কম মানকে লিখিব পাৰা তাৰপিছত আৰু লিখিছো কি then I would smile at the hard person and make them feel included then তাৰ পাছত I would smile আৰু মই হাঁহি মিলি at কাক হাঁহি মিলি the hard person যাক নেকি উপহাস কৰিছিলে জুনাক কাৰোবাক উপহাস যাক হাৰ্ট কৰিছিলে কাৰোবাক দুখ দিছিলে অন্তৰ মানুহজনক তাক মানে হাঁহি মিলি তাক মানে কি কম কৈছে make them feel included তেওঁলোকক যে আমি আমাৰ মাজৰে হয় তুমি দুখ কৰিব নালাগে হেনেকে আমি কি কৰিম তাক আকোৱালি লম হেতু কথা এনেকে আমি কৰিব পাৰো হেনে কোনোবাই যে কাৰোবাক উপহাস ইটিকিং কৰে কাৰোবাৰ ভাষা বা সংস্কৃতিৰ কাৰণে তেতিয়া আমি তেনেকে আগবাঢ়ি তাক আমাৰ নিজৰে বুলি এজন বুলি কৈ মিলি আমি বুজাব পাৰো এনেকে লিখিব পাৰা ঠিক আছে হ'বনে বাৰু এতিয়া আমি এই তোমালোকৰ ইকুৱেশ্যন এনসাৰ খিনি কৰিলো এতিয়া আমি তোমালোকৰ 3 নম্বৰ এনসাৰ কোৱেশ্যন যিবিলাক দিয়া আছিল হেবিলাক কৰিলো তাৰ পিছতে এতিয়া আমি যাও নেক্সট তোমালোক 4 নম্বৰ কি দিছে read the sentences from the lesson given in the column A and column B match the parts in column A with the parts in column B to make a meaningful sentence কি কৈছে read the sentence এই বাক্যবিলাক তোমালোক পঢ়িব কৈছে আমাৰ লেসনটোৰ পৰা দিয়া from the lesson কৈছে লেসনটো পৰা দিছে given in column A এই কলমত কিছুমান কি দিছে
বাক্য দিছে পঢ়িব কৈছে এণ্ড কলম বি আৰু এইবিলাক কলম বি টো দিয়া আছে এইবিলাকো পঢ়িব কৈছে মেটচ দা পাৰ্টস ইন কলম এ আৰু এই ভাগৰ লগত এই ভাগত মিল খোৱা মানে বাক্যকিটা এই ভাগৰ অংশলৈ এই ভাগ কোনোবা এটা অংশ মিল খাব হেতু তোমালোকক মিলাই মিলি এটা অৰ্থপূৰ্ণ বাক্য মিনিংফুল সেন্টেন্স মানে অৰ্থপূৰ্ণ বাক্য তোমালোকক বনাবলৈ কৈছে এটা আমি চাওঁ কোনটো মিলিব চোৱা কি কৈছে our differences are blessings কহব that make us richer as a community এটো হ'ব ঠিক আছে প্ৰথমতে আমাৰ কি হ'ব এক নম্বৰ যেটো হ'ব তোমালোক ইয়াত আহিব বুজি পাইছানে আমি কোনটো লিখিম কৈছো our differences are blessings that make us richer as a community এনেকৈ লিখিব ঠিক আছে তাৰ মানে কি কৈছে আমাৰ যি পাৰ্থক্য আছে are blessing আমাৰ পাৰ্থক্য আমি ডিফাৰেন্স আমি বেলেগ বেলেগ যে হেতু আমাৰ কাৰণে ব্লেসিং হয় আশীৰ্বাদ হয় যে যেটো নেকি that make us যেটো আমাক richer make us আমাক কি কৰে বেছি সহকি কৰি তোলে as a community এটা সমুদায় হিচাপে হেতু আমাৰ পাৰ্থক্যখিনি বা ডিফাৰেন্সেস খিনি আমাক বেছি সহকিহে কৰি তোলে তাৰপিছত আছে ইন্ডিয়া ইজ ট্ৰুলি ইয়া হ'ব ইন্ডিয়া ইজ ট্ৰুলি হ'ব এটো ইয়াত যাব এক নম্বৰ ঠিক আছে এটো আহিলে ইয়াত এটো আহিলে তাত কি হ'ব কৈছে ইন্ডিয়া ইজ ট্ৰুলি এ ল্যান্ড অফ কালাৰ্স এণ্ড কন্ট্ৰাষ্ট আমি পাইছিলে পাঠত ইন্ডিয়া ইজ ট্ৰুলি এ ল্যান্ড অফ কালাৰ্স এণ্ড কন্ট্ৰাষ্ট এটো আমাৰ ইন্ডিয়া ইজ ট্ৰুলি মানে ইন্ডিয়া প্ৰকৃততে এখন ঠাই হয় ল্যান্ড মানে ঠাই হয় বিভিন্ন ৰঙৰ আৰু তাৰ পাৰ্থক্য থকা এখন ঠাই হয় জনকি এখন মানে বিভিন্ন ৰঙৰ মানুহ হেবা বিভিন্ন ধৰণৰ মানে ইয়াত কালাৰ এণ্ড কন্ট্ৰাষ্ট এটো বুজাইছে মুঠতে এটো হ'ব এটো লগত মিলিব ঠিক আছে তোমালোক এনেকৈ লিখি লবা পিছত তাৰপিছতে কি হৈছে 3 নম্বৰ every state is a world in itself with its unique language attire and art and music 3 নম্বৰটো হ'ব একেবাৰে তলত যাবগে 3 নম্বৰটো যাব তোমালোকৰ একেবাৰে তলত ঠিক আছে কি হল আমি কি পালো কি বুলি কৈছে চোৱা এটো আমাৰ পাঠতে আমি পাইছিলো every state is a world কৈছে প্ৰত্যেকখন ৰাজ্য এখন বিশ্ব হয় world হয় itself নিজৰ ক্ষেত্ৰতে নিজক লৈয়ে তেওঁলোকে এখন বিশ্বৰ দৰে with its unique language কিহৰ লগত তেওঁলোকৰ নিজস্ব বা অনন্য ভাষা এটা হাস পোছাক আৰ্ট কলা আৰু সংগীত এক লৈ মানে প্ৰত্যেকখন ৰাজ্যই এখন every state নহয় প্ৰত্যেকখন ৰাজ্য এখন বিশ্বৰ দৰে হেতু কথা কৈছে তাৰপিছতে আহিলে 4 আছে stand does not come from isolation but from togetherness এটো হ'ব ইয়াত ঠিক আছে এটো যাব এটো মানে ক্ৰস হৈছে ঠিক আছে বুজি পাইছা তোমালোকে এটো হ'ব কি stand does not come from isolation but from togetherness কি মানে শক্তি আমাৰ কোপা does not come নাহে কোপা নাহে কৈছে isolation আমি যেতিয়া একল হৈ হয় তাৰ পৰা শক্তি নাহে but কিন্তু from togetherness যেতিয়া আমি একল হয় তেতিয়াহে শক্তি তাৰ পৰা শক্তি পোৱা যায় হেতুটা কৈছে পাইবা হে তোমালোকে এটো দেখিব ঠিক আছে ভেৰি গুড তাৰপিছত তোমালোকৰ 5 নম্বৰ এ কি দিছে চোৱা read the following sentences for our lesson মানে ইয়াত লিখিব কৈছে পঢ়িব কৈছে every state is a world in itself india is truly a land of colors and contrast মানে এইবিলাক তোমালোকে কৈছে every state প্ৰত্যেকখন ৰাজ্যই is a world in itself নিজৰ ক্ষেত্ৰত হিলক নিজক লৈয়ে এখন প্ৰত্যেকখন ৰাজ্যই এখন বিশ্বৰ দৰে এটো কৈছে কি হৈছে এখন ৰাজ্য কাল তুলনা কৈছে এখন গোটেই বিশ্ব ব্ৰহ্মাণ্ড বিশ্ব ওয়াৰ্ল্ডৰ তুলনা কৈছে কম্পেয়াৰ কৈছে ন এই কম্পেয়াৰ কৰা কথাটো কৈছে মানে আমি পিছত বুজি পাম আমি দুটা কৈছে যে কি এটা তোমালোক ইন ফার্স্ট সেন্টেন্স ইজ আমি অকমান খৰধৰকে যাওঁ ঠিক আছে নহলে ভিডিওটো বহুত বেছি দীঘলীয়া হৈ যাব তোমালোকে আমনি পাবা হয়নে আৰু জাস্ট বুজাবলৈহে আমি কৈছো তোমালোকে যে কোৱা যে একদম লাহে গোটেইখিনি একদম পুৰা ডিটেইলছ বুজাব লাগে কমেন্টত কমেন্ট কৰিবা তেতিয়া আমি তেনেকৈ ভিডিও বনাম বা নহয় তোমালোকে মোৰ কোৰ্স লব পাৰা কোনবা যে ইচ্ছা কৰা যে ইংলিশ বাছ অন সাবজেক্টৰ ওপৰতে তোমালোকৰ পেইড কোৰ্স আছে তাত গোটেই ডিটেইলছ আমি আলোচনা কৰিম তাৰ নহলে কি ভিডিওত আমি যে গোটেইবিলাক আলোচনা কৰি যাওঁ কথা বহুত দীঘলীয়া হৈ যায় ঠিক আছে সেইকাৰণে আমি জাস্ট ইয়াত মানে তোমালোক কৈছে যে কি এটা এখন ৰাজ্যক তুলনা কৰিছে ওয়াৰ্ল্ডৰ তুলনা কৰিছে তাৰ ভাৰতখনক এটা গোটেই মানে বিভিন্ন ৰঙৰ লগত তুলনা কৰিছে কন্ট্ৰাষ্টৰ কালাৰ লগত তুলনা এনেকে যেতিয়া তুলনা কৰা হয় না বাক্যত সেইবিলাক কি বুলি কোৱা হৈছে এটা এইবিলাক হৈছে এটা দা লিটাৰেৰী ডিভাইস বুলি কোৱা হয় সাহিত্যিক উপমা আৰু সেইবিলাক কোৱা হয় মেটাফৰ বুলি কোৱা হয় মই থুলমূলকৈ কৈছো তোমালোকক মেটাফৰ বুলি কোৱা যেতিয়া তুলনা কৰা হয় আৰু এই বথ সেন্টেন্স দুটা বাক্যতে কি হৈছে কম্পাৰিজন ইজ মেড উইদাউট ইউজিং লাইক আৰু এছ আৰু এই তুলনা যেতিয়া কৰিছে নহয় কালুম ষ্টেটখনৰ ৰাজ্যখনৰ কালুম লগছে গোটেই বিশ্বৰ লগত তাত কোনো লাইক আৰু এছ ব্যৱহাৰ কৰা নাই তোমালোকৰ এইবিলাক খুব ইম্পৰ্টেন্ট হয় তোমালোকে এতিয়া জানি যোৱা নহয় নাই দিনত তোমালোক কিন্তু এনেকুৱা প্ৰশ্ন আহে মেট্ৰিকতো প্ৰশ্ন আহে তোমালোকৰ খুব ইম্পৰ্টেন্ট হয় এইবিলাক তোমালোক এতিয়া দি গৈছে
এতিয়া ক্লিয়াৰ হৈ গ'ল তোমালোকে খুব সহজ হ'ব মানে কি হৈছে লাইক আৰু এজ শব্দ যদি তাত ব্যৱহাৰ নকৰি তুলনা কৰে বাক্যত তেতিয়াহ'লে সেইটো মেটাফৰ বুলি কয় আৰু যদি লাইক আৰু এজ ব্যৱহাৰ কৰি তুলনা কৰে তাক তেতিয়া কয় সিমিলি বুলি কয় বেলেগ এটা সাহিত্যিক উপমা হয় বাৰু এতিয়া এইখিনি মেইন কথাটো মেটাফৰ দিছে ইয়াত চোৱা তুমি ইয়াত চোৱা নাও ৰিড some more example কৈছে লাইফ ইজ এ বুক উইথ ইচ কাৰেক্ট চেপ্টাৰ ব্ৰিংগিং নিউ এক্সপিৰিয়েঞ্চ কি কৈছে জীৱনটো এখন কিতাপৰ দৰে প্ৰত্যেকখিলা মানে চলিৰ চেপ্টাৰে নতুন নতুন অভিজ্ঞতা আনে আমাৰ জীৱনটোক তুলনা কৰিলে কিতাপৰ তুলনা কৰিলে এটা এটা মেটাফৰ হয় এটো ঠিক আছে টাইম ইজ এ থিফ দ্যাট ষ্টিলছ ইউথ এণ্ড বিউটি সময় কি হৈছে চুৰ হৈ গৈছে সময়টো এটা চুৰৰ তুলনা কৰিছে যোনে নেকি ষ্টিল মানে চুৰাই কিছে ইউথ যৌৱন আৰু বিউটি সৌন্দৰ্য আমাৰ জীৱনৰ যৌৱন আৰু সৌন্দৰ্য চুৰ কৰে সময়ৰ কালত তুলনা কৰিছে চুৰৰ তুলনা কৰিছে ঠিক তেনেকৈ দ্য কেমেল ইজ দ্য শিপ অফ দ্য ডেজাৰ্ট মানে কেমেল উট কি হয় শিপ মানে জাহাজ মানে ডেজাৰ্ট মানে মৰুভূমি উট মৰুভূমি জাহাজ বুলি কৈছে উটটো কাৰ তুলনা কৰিলে জাহাজৰ তুলনা কৰিলে গতিকে এই যে তুলনামূলক যিবিলাক তুলনাত্মক বাক্য ব্যৱহাৰ হয় ন সেইবিলাককে মেটাফৰ বুলি কোৱা হয় এটা চোৱা তোমালোকক তাৰ ওপৰতে ভিত্তি কৰি তোমালোকক প্ৰশ্ন দিছে যে কি 5b প্ৰশ্ন দিছে read the following sentences some are metaphorical and some are not write m for the metaphorical sentences ইয়াত তোমালোক কৈছে যে তলৰ বাক্যকেইটা পঢ়িব কৈছে বাক্যকেইটা পঢ়িব তাত কিছুমান মেটাফৰিকেল মানে মেটাফৰ ইউজ হৈছে আৰু কিছুমান নাই কৈছে য'ত মেটাফৰ ইউজ ব্যৱহাৰ হৈছে হেতুত তোমালোকে এম লিখিব কৈছে মই কিটো চোৱা আমি যে এক নম্বৰ পঢ়ো চোৱা হি ইজ ভেৰি ব্ৰেভ ফাইটাৰ তেওঁ এজন খুব মহান ফাইটাৰ হয় যোদ্ধা ইয়াত কালো তুলনা কৰা নাই তুলনা কৰিছে নে হি ইজ এ ভেৰি ব্ৰেভ ফাইটাৰ তেওঁ এজন খুব মহান যোদ্ধা হয় তুলনা কৰিছে নাই কৰা এটো সিম্পল স্টেটমেন্ট বাক্য হয় ইয়াত মানে কোনো ইয়াত মেটাফৰ বা কিবা বুলি কথা কোৱা নাই এটো জাস্ট এটা স্টেটমেন্ট হয় হয়নে গতিকে ইয়াত এটো কি নহব এটো ইয়াত মেটাফৰিকেল হে ইহানে আমি ইয়াত যদি যত ব্যৱহাৰ হৈছে মেটাফৰিকেল হে হয় মেটাফৰ ব্যৱহাৰ তাতহে এম লিখিব কৈছে কিন্তু এক নম্বৰত মেটাফৰ ইউজ হোৱা নাই গতিকে আমি ইয়াত এম নাই লিখো ঠিক আছে তাইবল কৈছে দুই নম্বৰ বাক্য কি হৈছে হি ইজ এ লায়ন ইন দা ফাইট তেওঁ এজন কি সিংহ হয় যুদ্ধত যুদ্ধ কৰিলে তেওঁ ফাইটত বা যুদ্ধ লাগিলে যুদ্ধত মানে তেওঁ এজন কি হয় সিংহ হয় কৈছে এটা মানুহজনক হি মানে মানুহ তেওঁ কালত তুলনা কৰিছে সিংহৰ লগত আৰু এস বা লাইক ব্যৱহাৰ কৰা নাই গতিকে মেটাফৰ ব্যৱহাৰ হৈছে গতিকে আমি ইয়াত কি লিখিছো এম এটা মেটাফৰ ব্যৱহাৰ হৈছে এক দুই নম্বৰৰ মেটাফৰ ব্যৱহাৰ হৈছে ঠিক আছে তিন নম্বৰ বাক্যত কি কৈছে মাই ফ্ৰেণ্ড ইজ এ নাইট অল মোৰ বন্ধু এটামান ৰাতি মানে কি কৈছে অল মানে কি ফেঁচা মোৰ বন্ধু এটা ফেঁচা হয় যোনে নেকি ৰাতি কিছুমান মানুহ কি ৰাতি ওলাই মানে ফুৰি ভাল পায় ন মানুহ বন্ধুজনক কাৰো তুলনা কৰিছে ফেঁচা তুলনা কৰিছে গতিকে ইয়াৰ তুলনা কৰিছে নে মানুহজনক বা নিজৰ ফ্ৰেণ্ডজক কালত ফেঁচা তুলনা কৰিছে তুলনা যেনে কম্পেয়াৰ কৰা হয় তুলনা কৰা হয় এতিয়া হেতুৱে কি হয় তাত মেটাফৰ ব্যৱহাৰ হয় গতিকে এটো মেটাফৰ হ'ব আৰু ইয়াত এজ বা লাইক ব্যৱহাৰ কৰা নাই ঠিক আছে তো 4 নম্বৰ দিছে চোৱা she runs as fast as a cheetah মানে তাই কি দৌৰ মাৰে কাৰ হৈছে as fast মানে খুব জোৰে লাইক এটা চিতা মানে চিতা বাঘ নহয় তাই বাঘৰ দৰে দৌৰ মাৰে প্ৰায় কিয় তুলনা কৰা হৈছে ন তুলনা কৰিছে নাই যদি তুলনা কৰিছে বা তিলাহৰ তুলনা কৰি কম্পেয়াৰ কৰিলে কি হ'ব হেতু মেটাফৰ ব্যৱহাৰ হৈছে কিন্তু ইয়াত চাবা তোমালোকে আমি ইয়াতে পাইছিলো তোমালোকক পিছত মই ভালকৈ ডিটেইলছ তোমালোক বেলেগ এটা ভিডিঅ আলোচনা কৰিম বাৰু ইয়াত বেছিক আলোচনা কৰি দিহল হ'ব কি কৈছে যে কি লাইক বা এজ ব্যৱহাৰ হলে ইয়াত কি হৈছে চোৱা তোমালোকে ইয়াত এজ ব্যৱহাৰ হৈছে তুলনা কৰিছে কিন্তু এটো কি হয় এজ বা লাইক ব্যৱহাৰ কৰি এটো মেটাফৰ নহয় এটো হয় সিমিলে এটা বেলেগ এটা সাহিত্যিক উপমা হয় গম পাইছানে এটো এটা বেলেগ লিটাৰেৰী ৰিফাৰেন্স গতিকে ইয়াত এটো এম নহয় এটো মেটাফৰ ব্যৱহাৰ হোৱা নাই সি ইজ ভেৰি বিউটিফুল তাই বহুত ধুনিয়া ইয়াত কাউৰ লগত তুলনা কৰা হোৱা নাই জাস্ট এটা স্টেটমেন্ট সাধাৰণ বাক্য হয় এটো মেটাফৰ ব্যৱহাৰ হোৱা নাই গতিকে আমি এম নিলিখো দা ওয়ার্ল্ড ইজ এ স্টেজ গোটেই বিশ্বখন এটা স্টেজ মানে কোনটো স্টেজ কয় যত নেকি কিবা নাটক সাটক পারফর্ম কৰা হয় যত নেকি অভিনয় কৰে বা কিবা এটা স্টেজ এটো বুজিনো আমি মঞ্চ গোটেই কি হয় পৃথিৱীখন এখন মঞ্চ বিশ্বখনক মানে ওয়ার্ল্ডখনক কিহত তুলনা কৰিছে এখন মঞ্চৰ তুলনা কৰিছে তুলনা কৰা হৈছে গতিকে এটা মেটাফৰ ব্যৱহাৰ হৈছে গতিকে আমি ইয়াত এম লিখিম বুজি পাইছা তোমালোকে অকমান তোমালোকে যে যিকোনো কিবা ডাউট থাকি যায় নহয় তোমালোকে কমেন্ট কৰিবা নেক্সট ভিডিঅত লাগিলে আমি সুন্দৰকৈ আকৌ আলোচনা কৰিম হ'বনে বাৰু এটা আমি নেক্সট যাও
এট তোমালোকক 6 নম্বৰ দিছে ৰিড দা ফলোইং সিচুৱেশন প্লট দা সিচুৱেশন দিছে তোমালোকক অৱস্থা দিছে মানুহ যিকোনো কাহিনী টাইপৰ অৰ্জুন এ ষ্টুডেন্ট উইথ এ হিয়াৰিং ইম্পেয়াৰমেন্ট জয়েন ক্লাছ 7 initially some students avoided talking to him because they did not know sign language he often sat alone কি কৈছে অৰ্জুন নাম এটা লৰা হয় দাস তোমাল অৱস্থা দিছে আৰু এটা ষ্টুডেন্ট হয় উইথ এ হিয়াৰিং ইম্পেয়াৰমেন্ট মানে কি হয় তেওঁ কি হিয়াৰিং ইম্পেয়াৰমেন্ট হয় মানে হিয়াৰিং ইম্পেয়াৰমেন্ট শ্ৰৱণ শক্তিহীনতা যোনে নেকি শুনা নাপায় ভালকে আমি অসমীয়া ক'লে বধিৰতা বুলি কয় যে বধিৰ বা যোনে কাণে নুশুনে আৰু শ্ৰৱণ শক্তিহীনতা যোনে ষ্টুডেন্ট অৰ্জুনে মানে কাণে ভালকে শুনা নাপায় যোনে ক্লাছ 7 নতুনকৈ আহিছে ইনিশিয়ালি প্ৰথমতে সম ষ্টুডেন্টস প্ৰথম অৱস্থাকে কিছুমান ছাত্ৰ ছাত্ৰী কি কৰিলে এভয়েডেড টকিং টু হিম মানে তালক কথা পতা এভয়েড কৰিছে মানে আঁতৰি গৈছে কথা নুশুনে চোন তালক কথা পাতিব বুলি আঁতৰি গৈছে because they did not know sign language তেওঁলোকে don't know sign language মানে সাংকেতিক যিবিলাকে নেকি কাণে নুশুনে কথা ক'ব তেওঁলোকে হাতেৰে এনেকে ভংগিমা কৰি কথা ক'ব চেষ্টা কৰে ন যোনলৈকে তেওঁলোকে সেই সাইন ল্যাঙ্গুৱেজ নাজানে ভাষা নাজানে মানে হাকেৰি ভাষা নাজানে তাতে আঁতৰি গৈছে হি অফেন সেড এলন আৰু তেওঁ মানে হি মানে কোন অৰ্জুনে প্ৰায় অকলৰে বহে গৈছে এটা এটোটা অৱস্থা দিলে সিচুৱেশন দিলে তাৰপিছত কৈছে বি আৰু এটা সিচুৱেশন দিছে কি গ্ৰীন ভেলি ইজ এ small town where people from different religions languages and economic backgrounds live together however there were few interactions among the groups festivals were celebrated separately and some children felt uncomfortable for not being allowed to mix with others outside their community আচ্ছা তোমালোক দুটা অৱস্থা দিছে তাৰ পৰা তোমালোক প্ৰশ্ন দিছে সেইকাৰণে মই এটা আলোচনা কৰিছো নহলে আলোচনা নকৰিলো হেতেন ঠিক আছে গ্ৰীন ভেলি নাম এখন সৰু চহৰ গৈছে স্মল টাউন যত নেকি তাত বিভিন্ন তাত বেলেগ বেলেগ মানুহ ব্যৱহাৰ কৰে মানে বেলেগ ধৰ্ম ৰিলিজিয়নৰ বেলেগ ভাষা কোৱা মানুহ বা বেলেগ ইকনমিক ব্যাকগ্ৰাউণ্ড মানে আৰ্থিকভাৱে কোনোবা ধনী দুখীয়া তেনেকুৱা মানুহ তাত বাস কৰে কৈছে বেলেগ ধৰ্ম ভাষা কোৱা মানুহ বা কোনোবা ধনী দুখীয়া ইকনমিক আৰ্থিক অৱস্থা বেলেগ কোৱা মানুহ তাত বাস কৰে একেলগে লিভ টুগেদাৰ এই গ্ৰীনভিল টাউনত বাস কৰে কৈছে ঠিক আছে however ইয়াৰ উপৰিও কি হয় there are few তথাপিও কি হয় there were few interactions among the groups তাৰ মাজতো কিছুমান খুব মানে few মানে ইন্টাৰেকচনৰ মাজত প্ৰায় নহয় মানে সেই বেলেগ মানুহৰ মাজত তেওঁলোকৰ ইন্টাৰেকচন নহয় তেওঁলোকক মানে গ্ৰুপৰ মাজত কথা বতৰা ঠিক তেনেকৈ নহয় কৈছে festivals were celebrated separately আৰু যিবিলাক উৎসৱ পালন কৰে তেওঁলোকে হল সেপাৰেটলি মানে বেলেগ উৎসৱ পালন কৰে একেলগে পালন নকৰে টাউনত প্ৰায়টো দেখাই যায় অকমান গাঁওবিলাকত তেনেকুৱা নহয় হয়নে some children felt uncomfortable কিছুমান তাত চিলড্ৰেন থাকে ন চিলড্ৰেন হিউবিলাক তেওঁলোকে uncomfortable মানে অনুভৱ কৰে comfortable feel নকৰে আৰু for not being allowed to mix with others outside their community মানে যেটো নেকি বাহিৰত তেওঁলোকৰ কিছুমান লৰা ছোৱালীবিলাকে কি uncomfortable অনুভৱ কৰে মানে তেওঁলোকে সহজ অনুভৱ নকৰে যে কি তেওঁলোকৰ কাৰণ তা বাহিৰত তেওঁলোকে যেতিয়া ওলাই যায় বেলেগৰ লগত একেলগে মিক্স আপ হ'ব নোৱাৰে লগ কথা পাতিব নোৱাৰে সেই কাৰণে uncomfortable feeling কৰে কৈছে দুটা অৱস্থা পালা প্ৰথমতে অৰ্জুনৰ কাহিনী পালা তাৰ পিছত গ্ৰীন ভেলি চহৰখনৰ কথা পালা মানুহবিলাক কেনেকুৱা হয়নে তাৰ ওপৰত তোমালৈ প্ৰশ্ন দিছে চোৱা তোমালোকে সেই সিচুৱেশন কিটা কিন্তু মত হ'ব লাগিব প্ৰশ্নটো আনসাৰ কৰাৰ আগতে what now think and answer the following questions তাৰপিছত তোমালোকে প্ৰশ্ন দিছে সো কি বুলিছে what kind of exclusion is seen in both situation কি কৈছে one kind of exclusion মানে আমি প্ৰশ্ন উত্তৰ ইয়াত কৈ লৈছো জাস্ট তোমালোকে ইয়াত বুজাবৰ কাৰণে দেখিন চোৱা এই প্ৰশ্নকিটা উত্তৰখিনি এখিনি হয় তোমালোকে যি কৰা নাই মানে কৰিব লগা আছে তোমালোকে কৰিলেও পাৰা এখিনি ভিডিওটো অলপ ৰখাই লবা দেখি লবা আকৌ ভিডিওটো প্লে কৰিবা ঠিক আছে প্ৰথম প্ৰশ্নটো কি আছিল আমি ওপৰ অৱস্থাকিটা মনত আছে তোমালোকৰ হয়নে অৰ্জুনৰ কাহিনীটো আৰু গ্ৰীন ভেলি যিখন টাউন তাৰ কাহিনীটো মানুহবিলাক বেলেগ ধৰ্মৰ ভাষাৰ আৰু কোনবা ধনী দুখীয়া আছে কিন্তু একেলগে তেওঁলোকে কি মিলা প্ৰীতি নাই বেলেগ উৎসৱবিলাক পালন কৰে সো কি কৈছে তাৰ পিছতে তোমালোক প্ৰশ্ন দিছে কি what kind of exclusion is seen in both situation one kind of inclusion মানে কেনেকুৱা ধৰণৰ exclusion মানে তেওঁলোকৰ মাজত যে inclusion মানে ভিতৰত তেওঁলোকে একেলগ হোৱা exclusion মানে বাহিৰ কৰি দিয়া কেনেকুৱা ধৰণৰ মানে তেওঁলোকৰ মাজত exclusion দেখা পোৱা গৈছে in both situation দুইটা অৱস্থাত কেনেকুৱা ধৰণৰ পৰিস্থিতি বা তেওঁলোকে যে এজনে আনজনক কি কৰা নাই ওয়েলকাম কৰা নাই মানে তেওঁলোকে আদৰণি জনা নাই কিন্তু তাৰ উল্টাটো কৰিছে মানে কেনেকুৱা ধৰণৰ তেনেকুৱা পৰিৱেশ দেখা পাইছে দিছে আমি যে এনসাৰ সিচুৱেশন এ আৰু সিচুৱেশন বি দুটা আছিলে সিচুৱেশন এ হল কি হ'ব social and physical exclusion based on disability আমি কি প্ৰথমত কি পাইছো সামাজিক আৰু শাৰীৰিক social মানে সামাজিক আৰু ফিজিকেল শাৰীৰিক exclusion শাৰীৰিক আৰু সামাজিক
সামাজিক আৰু শাৰীৰিক এক্সক্লুজন দেখা পাইছো মই অসমীয়া শব্দটো অহা নাই একদম এক্স্যাক্টলি সৰি তাৰ বাবে তোমালোক বুজি পাইছা চাগে সামাজিক আৰু শাৰীৰিক তেওঁলোকে কি কৈছে সৰি শব্দটো মই এটা অহা নাই বাৰু দিকে নহক সামাজিক আৰু শাৰীৰিক তেওঁলোকে এক্সক্লুজন দেখা এক্সক্লুজন তুমি বুজি লোৱা যে কি জানে কি তেওঁলোকে লক হ'ব দিয়া নাই মানে তেহঁতক ঠেলি পঠিয়াইছে আৰু কি আঁতৰাই পঠিয়াইছে সামাজিক আৰু শাৰীৰিক এনেকুৱা আঁতৰোৱা হেতু বেছড অন কিহৰ ওপৰত ডিসেবিলিটি মানে প্ৰতিবন্ধকতাৰ ওপৰত আমি হেতু দেখা পাইছো সিচুৱেশ্যন এ সিচুৱেশ্যন বি আছে সোশ্যাল এণ্ড কালচাৰেল এক্সক্লুজন বেছড অন আইডেন্টিটি আমি 2 নম্বৰ যেটো অৱস্থা তাত পাইছো যে কি সামাজিক আৰু সাংস্কৃতিক এক্সক্লুজন পাইছো সামাজিক আৰু সাংস্কৃতিক তেওঁলোক কি বুলি কয় বৈক্ষমতা এক্সক্লুজন মানে বৈক্ষমতা বুলি ধৰি লবা কিবাটা বেছড অন কিহৰ আইডেন্টিটি ন পৰিচয় ভিত্তিত কোনবা ধনী কোনবা দুখীয়া কোনবা হিন্দু কোনবা মুছলিম খ্ৰীষ্টান যি নহওক ধৰ্মৰ ভিত্তিত ধনী দুখীয়া ভিত্তিত বা ভাষা হৈ কম তেওঁলোকৰ মাজে আমি সামাজিক আৰু সাংস্কৃতিক দেখা পাইছো নে এক্সক্লুজন দেখা পাইছো তাৰ পিছত 2 নম্বৰ তোমাৰ দিছে do you think that in both situations the students and the community people will be able to foster the values of unity and respect forever কি কৈছে do you think তোমালোক ভাবানে যে that যে in both দুইটা অৱস্থাৰ ক্ষেত্ৰতে the students মানে ছাত্ৰ ছাত্ৰী বিলাকে হওক বা the community যে community people মানে যিবিলাকে সমাজত বাস কৰা মানুহ বিলাক will be able to তেওঁলোক সম্ভৱ হ'বনে যে কি to foster মানে পালন কৰা বা আগবঢ়াই নিয়া আৰু the values the মূল্য of unity মানে একতাৰ যি মূল্য বা ৰেসপেক্ট ফৰ ডাইভাৰ্সিটি যেনেকি আমি পাইছো ডাইভাৰ্সিটি বৈচিত্ৰ্যৰ মাজতো আমি আমাৰ যে শক্তি আছে ইউনিট বৈচিত্ৰ্যৰ মাজতে আমাৰ সৌন্দৰ্য নিহিত হৈ থাকে বা আমাৰ শক্তি নিহিত হৈ থাকে হেতু তেওঁলোকে আগবঢ়াই নিব পাৰে তোমালোকে ভাবানে এটো সুধিছে তোমালোকে ভাবানে এটো তেনেকুৱা অৱস্থা হলে মানে এনসাৰ কি হ'ব নো আমি না ভাবো হে যদি তেওঁলোকৰ মানে তেনেকুৱা অৱস্থা হৈ থাকে আমি তেতিয়া হলে না ভাবো they cannot learn unity in they if they stay apart কি বলিছো আমি মানহে তোমালোকে মানহে লিখিলে হ'ব বাৰু নো নহয় বিশ্বাস নকৰে ভাবো মানে they cannot learn unity তেওঁলোকে যে একতা হেতু কেতিয়াও শিক্ষা লাভ কৰিব নোৱাৰে if they stay apart যদি তেওঁলোকে stay apart মানে পৃথক আছে যদি তেওঁলোকে যে একেলগে থাকি পৃথক কৈ থাকে তেতিয়া তেওঁলোকে কেতিয়াও সেই ইউনিটি টু শিক্ষা তেওঁলোকে লাভ কৰিব নোৱাৰে মানে যদি সেই লৰাজন অৰিজিনেল যদি বেলেগ কবাত থৈ দিয়া হয় একেলগে নাথাকি তেওঁলোকে বেলেগকে থাকে তেতিয়া হলে তো সেই একতাৰ যে হিতুত কেতিয়াও শক্তিটো তেওঁলোকে বুজি পাব নোৱাৰিব হয়নে বা সেই সমাজখন যিখন গ্ৰীণ ভেলি টাউনৰ মানুহবিলাকৰ সমাজখন যদি তেওঁলোকে যদি পৃথকে থাকে তেতিয়া হলে কেতিয়াও সেই একতাৰ যেটো ইউনিটি হয় হেতু কেতিয়াও তেওঁলোকে শক্তি অনুভৱ কৰিব নোৱাৰিব To respect diversity, people need to talk, mix and understand each other instead of staying isolated. Kilikhisu ami soa to respect diversity mane jetu niki boichitrota hetu honman koribole ki kobole people need to talk manu blak nijor kotha patibo lagibo mix hobole teloke mix hobole lagibo hoine সংমিশ্ৰণ হ'ব লাগিব and understand each other আৰু teloke ejon buji pabo lagibo instead of staying isolated mane instead mane পৰিৱৰ্তে staying mane থকা isolated mane অকলশৰে থকাৰ পৰিৱৰ্তে তেওঁলোকে ইজন লগত কথা পাতিব লাগিব মিক্স হ'ব লাগিব তেওঁলোকক তেতিয়াহে তেওঁলোকে যি বৈচিত্ৰতাৰ যি শক্তি বা একতাৰ শক্তি হেতু বুজি পাবলৈ সক্ষম হ'ব ঠিক আছে তাৰ পিছত 3 নম্বৰ দিছে তোমালোক why it is important to include everyone with their differences rather than avoiding them কি কৈছে why কিয় it's important মানে এটো গুৰুত্বপূৰ্ণ হয় to include সকলোকে সামৰি লোৱাটো for everyone সকলোকে সামৰি লোৱাটো কিয় গুৰুত্বপূৰ্ণ হয় with their differences যদি তেওঁলোকৰ মাজত পাৰ্থক্য আছে rather than মানে কৈ এখন তেওঁলোকে আতৰি থাকিব তেওঁলোকে এভয়েড কৰাতকৈ তেওঁলোক কাৰোবাক আমি এভয়েড কৰাতকৈ কাৰোবাক যদি আমি কি কৈছে ইনক্লুড হাঙৰি তেতিয়া হলে কিয় এটো বেছি হাঙৰিটো কিয় গুৰুত্বপূৰ্ণ বুলি তোমালোকে ভাবা বুলি কৈছে এনসাৰ আমি লিখিব পাৰো it makes everyone feel happy valued love instead of lonely and live together peacefully কি আমরা it makes এটো আমাক কি কৰি যদি আমি সকলোকে হাঙৰি লওঁ হাঙৰিবলৈ বসবাস করতে কি হয় it makes everyone feel happy এটো সকলোকে সুখী কৰি তোলে valued এজনৰ মূল্য দিয়া হয়নে love আৰু তেওঁলোকে ভাল পোৱা ভাব জাগে instead of lonely তেওঁলোকে এজন ভাল পোৱা ভাব জাগি উঠে and live together peacefully তেওঁলোক সকলোৱে শান্তিৰে বসবাস কৰিব পাৰে এনেকৈ লিখিছো হবনে আৰু লাষ্ট শেষৰ তোমালোক প্ৰশ্ন দিছে সেই তোমালোকৰ হেতুৰ পৰা কি কয় সিচুৱেশ্যন অৱস্থাটোৰ পৰা 4 নম্বৰ দিছে যে কি what small steps can you suggest to make Arjun and the children of the community feel included
হোৱাট স্মল ষ্টেপ কিন্তু সৰু সৰু তোমালোকৰ ষ্টেপছ তোমালোক কি এটা সৰু ষ্টেপছ তোমালোকে দিব বিচাৰ তোমালোক কি তোমালোকৰ ধাৰণা তোমালোক কি পৰামৰ্শ তোমালোক কি কৰিবা কি সাপোজ কি কৰিবা বা তোমালোক কি সাজেষ্ট কৰিব বিচাৰা মানে কি পৰামৰ্শ দিব বিচাৰা টু মেক অৰ্জুন আৰু চিলড্ৰেন মানে অৰ্জুনক আৰু সেই গ্ৰীণ ভেলীত বসবাস কৰা ল'ৰা ছোৱালীবিলাকে যে তেওঁলোকৰ ফিলিং তেওঁলোক অনুভৱ কৰিব পাৰে যে তেওঁলোকে সেই সমাজৰ বা সেই সমাজখনৰ বা সেই স্কুলখনৰ লগত তেওঁলোকে তাৰ মাজৰে তেওঁলোক অনুভৱ কৰিব পাৰে তাৰ বাবে তোমালোকে কি সাজেষ্ট কৰিবা কি কৰিব কবা সুধিছে এনসাৰ আমি লিখিব ফৰ অৰ্জুনৰ অৱস্থাটোৰ কাৰণে কি লিখিব ফৰ অৰ্জুন classmates can learn basic sign language and invite him to play games আমি কি যিবিলাক নি ক্লাসমেট আছে অৰ্জুনৰ ক্ষেত্ৰত সহপাঠী বিলাকে can learn basic sign language যিবিলাক basic sign language ন সাংকেতিক ভাষা তেওঁলোকে শিকিবলৈ চেষ্টা কৰিব পাৰে and invite him to play games আৰু অৰ্জুনক খেল খেলিব একেলগে মাতিব পাৰে হয়নে ফৰ দা কমিউনিটি আৰু যেটো গ্ৰীণ ভেলী যেটো সমুদায় আছে সমাজখন আছে তাৰখনে কি কৰিব দা টাউন ক্যান হোল্ড কমন ফেষ্টিভেল সেলিব্ৰেশনস টাউন দা কমন মানে সমজুৱা ফেষ্টিভেল সমজুৱা উৎসৱ পাবন তেওঁলোকে একেলগে পালন কৰা হেতু কৰিব পাৰে and community sports matches where all children can mix আৰু যেন কমিউনিটি সমাজখন একেলগে তেওঁলোকে যিকোনো খেলৰ মেচ বিলাক প্ৰতিযোগিতা পাতিব পাৰে য'ত সকলোৱে একেলগে পাৰ্টিসিপেট বা অংশগ্ৰহণ কৰিব পাৰে হয়নে এনেকে তেওঁলোকৰ মাজত হেতু দূৰটো কমিব বাৰু এই তোমালোকৰ তাত দিয়া প্ৰশ্ন আছিল এতিয়া নেক্সট আমি যাও এতিয়া আমি তোমালোক কোনহি কৰিলো প্ৰশ্ন 6a যিবিলাক প্ৰশ্ন আছিল এইবিলাক কৰিলো সো এইবিলাক কৰিলো আমি তাৰ 6b আছে তোমালোকৰ 6b দিছিলে in both the situations above values like inclusion and unity in diversity are not seen write down in the given columns a few steps to promote these values for situation a and b কি হৈছে উপযোগিতা অৱস্থা ক্ষেত্ৰতে তোমালোকক যেটো ইনক্লুজন হয় সমাজত যেটা আদৰি লটো ইনক্লুজন কৰাটো আমি দেখিব পোৱা নাই এন ইউনিটি ইন ডাইভাৰ্সিটি মানে বৈচিত্ৰ্যৰ মাজতে একতা হেতু আমি দেখিবলৈ not seen কৈছে না দেখিবলৈ পোৱা নাই আমি write down the given columns few steps তোমালোকে সেই দুটা সিচুৱেচনৰ ক্ষেত্ৰতে তোমালোকে যাতে সেই এক বৈচিত্ৰ্যৰ মাজত একতা ভাল পোৱা হেতু বৃদ্ধি কৰি তোমালোকে কি কি কৰিব কাৰণে তোমালোকে ইয়াত লিখিব তিন কেটামান স্টেপ তোমালোকক কি লিখিব কৈছে ভ্যালুজ তোমালোকে তাত লিখিব কলমস few steps কি তোমালোক লিখিব কৈছে আৰু আমি সিচুৱেচন এক ক্ষেত্ৰত লৰাটো অৰ্জুনৰ ক্ষেত্ৰত কি লিখিব পাৰো teach students a few basic sign language words মানে ছাত্ৰ ছাত্ৰীবিলাক আমি কি কৰিব পাৰো সকলোৱে যিনে সাংকেতিক ভাষা আমি শিকিব কাৰণে ক'ব পাৰো make arjun part of group project and team games আৰু অৰ্জুনক অংশগ্ৰহণ কৰিব যিকোনো গ্ৰুপ প্ৰজেক্ট দলীয় কাম ক্ষেত্ৰত বা টিম গেম দলীয় খেলত আমি তাক অংশগ্ৰহণ কৰাব পাৰো হয়নে encourage classmates to sit and eat lunch with him আৰু আমি উৎসাহ যোগাব পাৰো ছাত্ৰ ছাত্ৰীসকলক একেলগে বহিবৰ কাৰণে সিট আৰু ইট লাঞ্চ আৰু দুপৰীয়া যি আহাৰ টিফিন খাই তাত একেলগে খাব কাৰণে আমি এনকাৰেজ কৰিব পাৰো এতিয়া একেলগে তেওঁলোকে ইনক্লুজন মানে তাৰ মাজত যেতিয়া সাঙুৰি ল'ব পাৰে সেই অনুভৱটো একে লগৰ বৈ তেওঁলোকে অৰ্জুনে অনুভৱ কৰিব পাৰিব হয়নে তাৰ সিচুৱেচন বি মানে যিখন সমাজখনৰ ক্ষেত্ৰত কাৰ গ্ৰীণ ভেলী সমাজখনৰ ক্ষেত্ৰত আমি কি কৰিব পাৰো celebrate all festival together as one big community গোটে বিলাকে একেলগে উৎসৱ পাৰ্বণ একেলগে পালন কৰিব পাৰো open a common playground where all kids can play together open a common মানে এখন প্লেগ্ৰাউণ্ড খেলপথাৰ আমি খুলিব পাৰো যত নেকি সকলো বিলাক ল'ৰা ছোৱালী তাত একেলগে খেলিব পাৰে host a community festival to share different culture আৰু তেওঁলোকৰ মাজত একে কমিউনিটি মানে সমাজখন এটা উৎসৱ পালন কৰিব পাৰো যত নেকি সকলো সংস্কৃতি মানে সংস্কৃতি তাত একেলগে তাত নেকি প্ৰদৰ্শন কৰিব পাৰে তেনেকে আমি দুটা সমাজৰ একেলগে একতাটো ডাইভাৰ্সিটিৰ মাজত একতা ঐক্যটো আমি আনিব পাৰো ঠিক আছে এটো অকমান বা তোমালোকে বুজিবলৈ বিচাৰিলে খুব ধুনিয়া এটা টপিক দিছে ইয়াতে তাৰ পিছত তোমাৰ নেক্সট প্ৰশ্ন আছে সো ইয়াতে 7 নম্বৰ এ 7 নম্বৰ দিছে read the following word লব শব্দবিলাক পঢ়িব কৈছে কি আছে disagree disappear antiseptic antisocial আৰু দুই আছে disagreement punishment friendship hardship এটা তোমালোকে মন কৰাচোন dis আটা আগতে dis টো আগত তোমালোক তলত এটা ডাইচাৰ বল মানে ডাঙৰ হৈ দিছে disagree disappear agree মানে সন্মতি প্ৰকাশ কৰা appear মানে এটা উপস্থিত হোৱা বা উদ্ভৱ হোৱা septic antisocial social মানে সামাজিক তেনেকে agreed এইফালে পিছফালে দিয়া আছে agree সন্মতি meant agreement punishment friendship hardship এই যে কৈছে তোমালোকক underline parts of the box a1 এক নম্বৰ এইবিলাক কি এইবিলাক prefix বুলি কয় গৈছে
যদি শব্দ এটাৰ আগত কোনটা শব্দৰ আগত আমি কিবা এটা লগাই মেলি তাৰ শব্দৰ অৰ্থ যদি আমি সলনি কৰিব পাৰো বা কি হয় কোনটা শব্দৰ আগত আমি কোনোবা এটা পাৰ্ট এটা অংশ লগাই মেলি যেতিয়া আমি নতুন শব্দৰ সৃষ্টি কৰো সেই আগত যদি লগাই তেতিয়া হলে কি হ'ব এটো প্ৰিফিক্স বুলি কয় মানে ঠিক আছে আৰু যদি এটা শব্দৰ পিছফালে আমি কিবা এটা শব্দ আমি লগাই মেলি সেই শব্দটো নতুন এটা শব্দ অৰ্থ আমি গঠন কৰো বা নতুন এটা শব্দ সৃষ্টি কৰো হেতুকে সাফিক্স বুলি কয় হেতু কথাই কৈছে তোমালোকে চোৱা যদি আগত আমি শব্দটো আগত ব্যৱহাৰ কৰো তেতিয়া হলে প্ৰিফিক্স হ'ব আৰু যদি পিছফালে ব্যৱহাৰ কৰো তেতিয়া হলে সাফিক্স হয় ঠিক আছে তাৰ উপৰি তোমালোক ইয়াত প্ৰশ্ন দিছে যে ইয়াত তোমালোকক ইয়াত দি দিছিলে এন্টিবায়োটিক আৰু মেনেজমেন্টৰ উদাহৰণ দিছে তাৰপিছত তোমালোকক ইয়াত আন ইন্টাৰ মিস সুপাৰ ইম আইম ইৰ এইটা মানে কি হয় প্ৰিফিক্স হয় এই আগত দিয়া আছে ঠিক আছে এইটা তলত আমি পিছফালে সৰি ইয়াৰ পিছত এটা শব্দটো দিছো ন হ্যাপি নেশনাল বিহেভ হিৰো পসিবল ৰেগুলাৰ এনেকে তাৰ আগত যদি আমি কিবা এটা লগাই দিছো এইবিলাক কি হয় প্ৰিফিক্স বুলি পাইছো আমি আগত লগালে কি হয় প্ৰিফিক্স এটো প্ৰিফিক্স হয় আৰু এটা পিছফালে লগাইছো বিউটিফুল আগত এটো শব্দটো আগত আছে বিউটি এডুকেশন বেক কেয়াৰ চাইল্ড ৰিড তাৰপিছত এবল হুড লেস আছে এইবিলাক হৈছে সাফিক্স তোমালোক এটা কৰিব কৈছিলে এৰ কৈলুছা আনহ্যাপি লিছো আনহ্যাপি international misbehave superhero impossible irregular beautiful education backward careless childhood readable ঠিক আছে একিটা তোমালোকে এনেকে কৰা নাই যে কৰি লবা বুজি পালা নহয় কি আসলে একিটা প্ৰিফিক্স আৰু সাফিক্স একিটা কৈছে তোমালোকক তাৰ পিছতে নেক্সট আহিলে তোমালোকে নাই এইটো আছে ইয়াত দিছে তোমালোকক এটা কিমান বাক্য দিছে তোমালোকে চোৱা ৰিড দ্য জাম্পল সেন্টেন্স মানে এটা খেলি মেলি কৰি কিমান বাক্য দিয়া আছে এটা দুটা তিনটা চাৰিটা পাঁচটা এই বাক্য কেইটা তোমালোক এৰেঞ্জ কৰি মানে ক্ৰমান্বয়ে এৰেঞ্জ কৰি লিখিব কৈছে বুজি পাইছা নহয় এতিয়া অকমান খৰকৈ যাও ঠিক আছে ভিডিওটো অকমান দীঘল হৈ গৈছে তোমালোকে আমনি পাবও পৰা মানে হেতু কাৰণে কিছুমানে কি হয় হেখলকে ভিডিও নেচাই বহুত ভিডিও বিলাক মই চালে গম পাই যাও পিছত যেতিয়া তাৰ এনালাইসিস আহে খুব তোমালোকে কম প্ৰথমখিনি চাই হেখল নেচাই গতিকে ভিডিওটো বেছি দীঘল তোমাৰ আমনি পোৱা সাগে একাৰণে ছটি কৰি তেও বহুত দীঘল হৈ গলে তথাপি তোমালোকৰ এই প্ৰশ্ন কিন্তু আমি কৰিবই লাগিব হয়নে এক্টিভিটিজ বিলাক তাৰ পিছত তোমালোক কি কৈছে চোৱা ইয়াতে ইয়াত কেৰাম বাক্য দিছে কি দিছে যে কি এখন মানে 4 ঘণ্টা কি হয় সৰি ইন্ডিপেন্ডেন্স ডে 15 আগষ্ট না হয় এটা ফাংচন হয় যত নেকি তোমালোকৰ মৰিগাঁও এটা হয় তাত কোনে গৈছে স্কুলৰ ইন্সপেক্টৰ গৈছে তাত মানে কি কাহিনীটো মই থুলমুলকে কৈ দিছো তাৰ ইন্সপেক্টৰ গৈছে তাত আৰু কিছুমান মানুহ গৈছে তাত ভাইস চেয়াৰম্যানে কি অটোনমাস কাউন্সিল কো টিৱা ওমেন এছ'চিয়েশ্যনৰ ভাইস চেয়াৰম্যান গৈছে তাত কি কৈছে নেশনাল ফ্ল্যাগ হোস্টিং কৰিছে ৰাষ্ট্ৰীয় পতাকা তাৰ এটা সেই বক্তৃতা দিছে তাৰছত ফাংচনখন শেষ হৈছে হেনুকা নহয় আৰু তোমালোক এটা টাইটেল দিব কৈছে যে এতে টাইটেল দিম এটা টাইটেল সুইটেবল টপিক provide suitable topic এটা suitable topic দিব কৈছে তাৰ পিছত তোমালোক এইকিটা এৰেঞ্জ মানে কমান্ডৱে লিখিব কৈছে আমি এটা লিখিছো এতে তোমালোক সৰি এনেকে দিছো টপিকটো কি দিলো ইন্ডিপেন্ডেন্স ডে সেলিব্রেশন দিলো টপিকটো তাৰ পিছতে আমি লিখি গলো তোমালোকৰ এই প্ৰথমৰ যে 3 নম্বৰ তুমি 1 2 3 4 5 টা লাইন আছে ন 5 টা বাক্য আছে ধৰিছো আমি প্ৰথমৰ যেটো হ'ব 3 নম্বৰ অন দা 15 আগষ্ট এটো প্ৰথম আমি লিখিম অন দা 15 আগষ্ট এটো আমি লিখিলো মডেল স্কুল ইন্ডিপেন্ডেন্স ডে মানে গ্রামার কি মডেল গ্রামার স্কুল এট মৰিগাঁও সেলিব্রেট ইন্ডিপেন্ডেন্স ডে মানে 15 আগষ্ট তাৰিখে মডেল গ্রামার স্কুলে মৰিগাঁও কি কলে সাইনটা দিব পালন কৰিলে তেওঁলোকে এটো প্ৰথমতে 1 নম্বৰ আহিব এইটো তাৰ পিছত আহিলে এই হেখৰটো 1 নম্বৰ আহিলে এইটো আমি সাপোজ আমি লিখিব পাৰো 1 নম্বৰ তোমালোকে লিখিবা এইটো সৰি 2 নম্বৰত এইটো ঠিক আছে 3 নম্বৰত আহিব এইটো 1 নম্বৰ 3 নম্বৰত যাব তাৰ পিছত 4 নম্বৰতে আহিব এইটো 4 নম্বৰ এইটো আহিব তাৰ 5 নম্বৰত এইটো যাবগে ঠিক আছে মানে কি হল আমি এটা কৈছো তোমালোক পুনৰসা সৰি প্ৰথমতে লিখি আমি অন 15 আগষ্ট এইখিনি প্ৰথমতে লিখিম প্ৰথমতে আৰম্ভণতে এইটো হ'ব তাৰ পিছত আহিলে দা ইন্সপেক্টৰ এইটো লাইন হেখৰ লাইনটো আহি এইখিনি লিখিব লাগিব দা ইন্সপেক্টৰ তাৰ পিছতে আহিলে এই অৰ্ডাৰ 1 নম্বৰ যাবগে অৰ্ডাৰ ডিগনিটাৰিজ হু ওয়াৰ ইনভাইটেড দা সেৰেমনি এইখিনি লিখিব লাগিব তাৰ পিছত লিখিম আমি আফটাৰ হোস্টিং নেশনাল ফ্ল্যাগ এইটো লিখিম তাৰ পিছতে আমি পিছতে হেখৰ এইটো হ'ব এইটো লাইন হেখৰ হ'ব ঠিক আছে 2 নম্বৰ লাইনটো হেখৰ হ'ব এইটো 3 নম্বৰটো 1 নম্বৰত হেখৰটো 2 নম্বৰত লিখিম তাৰ পিছতে 3 নম্বৰত লিখিম
এইটো 1 নম্বৰটো 4 নম্বৰত লিখিম এই 4 নম্বৰটোৱে আৰু একেবাৰে শেষত লিখিম 2 নম্বৰ লাইনটো বুজি পাইছা নহয় গুড ঠিক আছে ইয়াত চাই লও তোমালোকে চাই লও পৰা তাৰ পিছতে দিছে তোমালোকে ইয়াত এটা solve the riddle মানে কি হয় riddle মানে হাতৰ আমি যে অসমীয়াত কওঁ হাতৰ বুলি এই হাতৰ তোমালোকক ক'বলৈ কৈছে কি বুলি কৈছে one alone might quickly fall many together can stand tall let's hold hands and never break stand is coming we must make guess what এটা তোমাল দিয়া আছে খেলিমেলিকে শব্দটো কি কৈছে one alone might quickly fall আমি যে একলগে থাকো যাহলে আমি খুব সোনকালে পৰি যাম quickly fall মানে সোনকালে পৰি যাম কৈছে many together can stand tall মানে আমি যে একেলগে সকলোৱে বহুত যদি একেলগে এনি মানে বহুতে যে একেলগে আমি খাৰা হওঁ তেতিয়া হলে আমি বহুত উখ হৈ খাৰা হৈ থাকিব পাৰিম let's hold hands and never break আমি বলা আহা আমি হাতে হাত ধৰো আৰু আমি কেতিয়াও এই নিদিও never break মানে এই নিদিও stand is something we must make আমি শক্তি তাৰ পৰা আমি শক্তি আমি বনাব পাৰিম বা শক্তি তৈয়াৰ কৰিব পাৰিম guess what কোৱাচোন মই কোন হৈ গৈছে ইয়াত তোমালোকক দিছে খেলিমেলিকে শব্দটো কি হ'ব unity এটো কি হ'ব u n i t y unity মানে একতা ঠিক আছে এটো unity শব্দটো হ'ব তোমালোকে এটো কৰি লবা যদি তোমালোকে বুজি পাইছা তে আগতে ঠিক আছে গুড ভেৰি গুড তাৰ পিছতে আহিলে নেক্সট তোমালোক 10 নম্বৰ 10 নম্বৰ কি কৈছে তোমালোকক এড কৈছে যে কি সৰি India won the match by 10 runs. It's a match. Eketa hobdo কি কৈছে এটা তোমালোক eketa match the lesson question হয় word আমি পাঠটোত match শব্দ পাইছিলো হেতু match শব্দটোৱে মানে ইংৰাজী কিছুমান শব্দ আছে যিবিলাক নেকি বাক্য সাপেক্ষে বেলেগ বাক্যত বেলেগ অৰ্থ প্ৰকাশ কৰে হেতু কৈছে এটা মানে কবাত নাউন হয় কবাত কি হয় ভার্ব হয় মানে কোনোবাত কি হয় নাউন মানে কি গম পাইছা তোমালোকে নামবাচক শব্দবিলাক নাউন বুলি কোৱা হয় ভার্ব মানে কি হয় ক্ৰিয়া যেনে যিকোনো কামটা কৰা হেতু ক্ৰিয়া হয়নে অসমীয়া ক্ৰিয়া বুলি কয় ইংৰাজীত ভার্ব হয় এটা সব তোমালোকে ইন্ডিয়া অন দা মেচ বাই 10 রানস ইন্ডিয়া ভাৰতে মেচখন আমি কোনবা খেলি আছিলে খেলি দুটা পাৰ্টি খেলিছে এখন নাম দিছো কি আমি এখন মেচ প্ৰতিযোগিতা এই প্ৰতিযোগিতা আমি নাম দিলো ন প্ৰতিযোগিতা বুলি কোনোবা এটা এফেলো খেলি আছে এই খেল থকা বস্তুটো কি বুলি ক'লে প্ৰতিযোগিতা মেচ বুলি ক'লো গতিকে এটো এটা নাউন হয় মেচ মানে এই মেচ প্ৰতিযোগিতা হৈ আছে আকৌ কৈছে hers or match her dress perfectly কি কৈছে তাইৰ জোতাজোৰ match her dress মানে ড্ৰেছৰ লগত মিলি গৈছে এটো মেচ এখন প্ৰতিযোগিতা বুজালে আৰু এটো মেচ এটা কোন মিলি যোৱাটো বুজালে গম পাইছানে মিলি গৈছে মেচ কৈছে তাৰ জোতাজোৰ লগত তাৰ ড্ৰেছটো মিলি গৈছে শব্দ একেটাই মেচ আৰু মেচ হয়নে এটো হল নাউন এটো হয় ভার্ব হিচাপে ব্যৱহাৰ কৰিছে আৰু এফালে নাউন হিচাপে ব্যৱহাৰ হৈছে ঠিক তেনেকৈ তোমালোক এটো দিছে চোৱা বেংক এটো বেংক মানে আমি বেংক মানে জেনাৰেলি বেংক মানে কি টকা বেংকটো বুজাও এনে সবকে বেংক বুলি কৈ দিলে হয়নে কিন্তু ইয়াত চোৱা he said on the bank of the river he said বহি আছে on the bank মানে কি হয় পাৰত of the river এখন নদীৰ পাৰত ইয়াত নদীৰ পাৰ বুজাইছে বেংকটোৱে বুজিছা আমি বেংকটোৱে পইচা থোৱা বেংকটো বেলেগ হলে আগত আহে I will bank on you for my work ইয়াত বেংকটোৱে কি বুজাইছে the bank আমি এজন বেংক মানে কি পাৰ এটা নামবাচক শব্দ যেনে আমি কি কৈছো নদী পাৰটো নদীৰ মাটি ওপৰ নদীৰ ওপৰ কিনাৰখিনি আমি কি নাম দিলো বেংক বুলি কলো মানে পাৰ বুলি কলো আমি নাম দিলো নহয় যিকোনো আমি নাম বাদ দিয়া শব্দ নামবাচক শব্দবিলাক নাউন হয় তাৰ পিছত এই কৈছে I will bank on you for my work bank on মানে কি বুজাইছে চোৱা ইয়াত bank on you I will bank on you bank মানে একচুয়ালি কি হয় তোমালোকৰ বিশ্বাস কৰা বা নিৰ্ভৰ কৰা এনেকুৱা বুজায় হয় ঠিক আছে বেংক বিশ্বাস কৰাটো বুজাইছে I will bank on you my বা নিৰ্ভৰ মোৰ কামৰ কাৰণে তোমাককৈ তোমাকে দিলো মোৰ কামখিনি মই বিশ্বাস কৰিছো তোমাৰ কাম কাৰণে ঠিক তেনেকৈ কৈছে ঠিক আছে দুটা একেটা B A N K একেটা শব্দ হয় কিন্তু বেলেগ অৰ্থ প্ৰকাশ কৰিছে ঠিক নে পাৰ্ক মানে আমি কি বুজো যদিকে ল'ৰা-ছোৱালী খেলা বা এনেকুৱা পাৰ্ক এখন হয়নে উদ্যান অসমীয়া ক'বলৈ উদ্যান কিন্তু প্লিজ পাৰ্ক ইওর কাৰ হিয়াৰ কি হৈছে পাৰ্ক মানে কি কৰা পাৰ্ক কৰা মানে গাড়ীখন থব কাৰণে যে গাড়ীখন ইয়াতে পাৰ্ক কৰা বুলি কয় যে হেতুকে তোমাৰ কাৰখন ইয়াতে পাৰ্ক কৰা গৈছে the children are playing in the park আৰু হিসকলে খেলি আছে পাৰ্কত খেলি আছে উদ্যান খেলি আছে একেটা শব্দ দুটা অৰ্থ প্ৰকাশ কৰিছে এনেকে নেইলটো ঠিক তেনে কৈছে আৰু তাৰ ওপৰত তোমালোকে শব্দ দিছে কি bear watch run ring bow train tear একেটা শব্দ বা তোমালোকে তেনেকে দুটা শব্দ লিখিব দুটা বাক্য লিখিব কৈছে চোৱা write two sentences using the same word as a noun and as a verb এটা noun হিচাপে এটা verb হিচাপে ব্যৱহাৰ কৰিব কৈছে ঠিক আছে
এটা প্ৰথম বাক্যটো হৈছে নাউন বাক্য দ্বিতীয়টো হৈছে ভাৰ্ব এনেকৈ মই লিখি গৈছো ইয়াতে এছা উই চ এ বিগ ব্লেক টাইগাৰ আমি এটা ডাঙৰ কলা ভালুক দেখিলো বিয়াৰ মানে ইয়াত ভালুক বুজাইছে নামবাচক শব্দ নাউন হয় এটো ঠিক আছে তাত আকৌ এটা বিয়াৰ ইট ওয়াজ টু কোল্ড টু বিয়াৰ দ্য চিলি উইন্ড ইট ওয়াজ টু ইটো ইমান ঠাণ্ডা যে টু বিয়াৰ মানে সহ্য কৰা বইটো বিয়াৰ মানে সহ্য কৰা আমি সহ্য ঠাণ্ডা ইমান ঠাণ্ডা মই সহ্য কৰিব নাপাৰা ইমান ঠাণ্ডা বতৰ সহ্য কৰিব পৰা নাই হেতু বিয়াৰ মানে সহ্য কৰা বুজায় তাৰপিছত ৱাচ ৱাচ মানে চোৱা আই হেভ এ ৰিচ ৱাচ মই এটা কি আছে ঘড়ী আছে ৱাচটো ঘড়ী বুজাইছে মানে হাত ঘড়ী ৰিচ ৱাচ মানে হাত ঘড়ী আছে তাহলে ৱাচ মানে কিবা চোৱাটোকো ৱাচ কৰা চলক আই লাভ টু ৱাচ কাৰ্টুনছ অন টিভি মই টিভিত কাৰ্টুন চাই ভাল পাওঁ এই চোৱা বুজাইছে ঠিক তেনেকৈ ৰান মানে আমি দৌৰ মাৰো যাওঁ কিন্তু আকৌ চোৱা মানে চোৱা দা বেটসম্যান স্কোৰড এ কুইক ৰান বেটসম্যানে ক্ৰিকেট যেতিয়া আমি বেটসম্যানটো এটা খুব কুইক ৰান এটা ললে বেটসম্যানত কিটা ৰান কোন লগ যেতিয়া আমি দুটা মানুহে এফল বা হেফল দৌৰিলে এটা ৰান হয় সেই ৰানটো আমি বেলেগ কিবা নামো দিব পাৰিলোহেঁতেন কিন্তু ৰান দিয়া আছে সেইটো আমি ৰান হৰণে বেলেগ কিবা নাম দিলে এক বা কিবা যিকোনো কিবা নাম দিব পাৰিলোহেঁতেন সেইটো এটা নাম দিলো এটা নাম হে দুটা মানুহে দৌৰ মাৰিব যেতিয়া এফালে গৈ পাব হেফালে যাব সেইটো এক ৰান হ'ব গতিকে সেইটো ৰান এইটো এটা নাউন হয় দা ডগ কেন ৰান ভেৰি ফাষ্ট এই দুইটো দৌৰ মাৰ বুজাইছে কুকুৰটোৱে খুব জোৰে এই স্পীডত দৌৰ মাৰিব পাৰে তেনেকে তাৰটো ৰিং মানে ফোন এটা ৰিং কৰি থাকে বা নহলে মানে হাতৰ আঙুঠিটো ৰিং কৰে ন সি ইজ ওয়েৰিং এ গোল্ড ৰিং তাই এটা সোণৰ আঙুঠি পিন্ধি আছে ঠিক তেনেকৈতো দা হিজ ফোন ইজ ৰিং ফোনটো ৰিংগিং মানে বাজি আছে এইটো নাউন হয় এইটো ভাৰ্ব হয় ঠিক তেনেকে বো সি টাইড এ বিউটিফুল ৰেড বো ইন হাৰ হেয়াৰ তাই ধুনীয়া এটা ৰেড বো ৰেড মানে এইটো ৰঙা ফিটা বো মানে ফিটা এনেকুৱা বুজায় নহয় সেই ফিটো বো তেওঁ চুই বান্ধি আছে দা মেজিচিয়ান বো টু দা The magician bow to the audience after the show মানে মেজিচিয়ান জাদুকৰজনে bow down মানে এনেকে হাউলি যে bow down কৰে যে এনেকে ধন্যবাদ সূচক বা এনেকে কাউবা যে এনেকে হাউলি মিলে আমি ধন্যবাদ সূচক বা সেৱা কোৱা হেনকাটো bow down বুলি অডিয়েন্স after the show জাদুকৰজনে মানে অডিয়েন্সৰ দৰ্শকসকলে এনেকে হাউলি মানে bow down কৰিলে শ্বটো শেষ কৰি হৈছে ট্ৰেইন মানে আমি ৰেলগাড়ী বুজো কমন হয়নে ট্ৰেইন এটা নাউন হয় যেটা ৰেলগাড়ী বুলি কম এটা নাউন হয় নাম দি লৈছো ট্ৰেইন ৰেল এই দীঘলকে গাড়ী এখন আছে তাৰ আমি কি নাম দি ললো ট্ৰেইন মানে তাৰ নাম বাচক যিকোনো শব্দ হলে কি হয় নাউন হয় মত আমি হেকাৰণে কৈ গৈছো তোমালোকক দা ট্ৰেইন এৰাইভ অন টাইম ৰেলগাড়ীখন সময়মতে পালেহি এতিয়া ইয়াতে কৈছে দা ফুটবল কোচ উইল ট্ৰেইন আছ ইয়াত মানে ট্ৰেইন মানে আমাৰ শিকোৱা প্ৰশিক্ষণ দিয়াটো বুজাইছে ফুটবল কোচ জনে আমাক প্ৰশিক্ষক আমাক কি প্ৰশিক্ষণ দিব টিয়াৰ মানে চকু পানী হয় আকৌ ফলা এইটো বুজাইছা এ হেপি টিয়াৰ ৰোল ডাউন হাৰ চিক এটা সুখৰ চকুলো টিয়াৰ মানে সুখৰ চকুলো ৰোল ডাউন হাৰ গালৰ ফালে বৈ আহিছে টিয়াৰ ডু নট টিয়াৰ ইয়ৰ নোটবুক পেজ তোমাৰ ডু নট মানে ডু নট টিয়াৰ ইয়ৰ নেফালিবা টিয়াৰ মানে ফলা ডু নট টিয়াৰ তোমাৰ নোটবুক পেজখন নেফালিবা ঠিক আছে এনেকে আমি এটা শব্দৰ পৰা এটা শব্দৰ পৰা দুটা অৰ্থ প্ৰকাশ কৰা বা এটা নাউন হিচাপে এটা ভাৰ্ব হিচাপে ব্যৱহাৰ কৰা বাক্য আমি ইয়াতে বনালো ঠিক আছে তোমালোকে বেলেগ বেলেগ বাক্য নিজভাগে বনাব পাৰা তেনেকে বাৰু এতিয়া পালো আমি কি 10 নম্বৰ বাৰু তাৰ পিছত আছে তোমালোকৰ 11 নম্বৰ এইবিলাক কি হয় 11 নম্বৰ কি আছে ঠিক আছে আজিলৈ আমি তোমালোকক বহুত দীঘল হৈ গল ভিডিওটো হয়নে 10 নম্বৰত তোমালোকক মোটামুটিকে তোমালোকৰ গ্ৰামাৰ বা এক্টিভিটিজ অকমান দিয়া আছিল ভালকে তাৰ পিছতো কিছুমান আছে হেটা আমি নেক্সট ভিডিওত সুন্দৰকৈ আলোচনা কৰিম তাত কিছুমান আছে বহুত দীঘলকৈ আমি পঢ়ি আলোচনা কৰিব লাগিব একচুয়ালি গতিকে আমি ইয়ালৈকে মেইন তোমালোকৰ যিবিলাক এক্টিভিটিজ দিয়া আছে হেটা আমি ইয়ালৈকে আলোচনা কৰিলো আৰু তোমালোকে যি ইয়াত কিবা থাকি গৈছে আমি যে আলোচনা তাত কিবা থাকি গৈছে বুজি পাত কিবা অসুবিধা পায় তোমালোকে কমেন্টত কমেন্ট কৰিবা আৰু নেক্সট কি বিষয় তোমালোকে ভিডিও লাগে তোমালোকৰ বা কেনেকুৱা তোমালোক অসুবিধা পাইছা বা কেনেকুৱা দিল তোমালোক কমেন্ট কৰি মুঠতে আৰু তোমালোকে ভিডিও যে ভাল পাইছা তোমালোকৰ যে অলপ সহায় হৈছে বুলি ভাবিছা লাইক এটা কৰিবা তোমালোকৰ বন্ধু বান্ধৱ শেয়াৰ কৰি দিবা আৰু কোনবা নতুনকৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং দা ভিডিও